প্ৰদৰ্শন কৰিলে। আমাৰ বাবে এটা গৌৰৱৰ বিষয় যে লাচিত বৰফুকনৰ বিষয়ে লিখা 42.94 লাখ লিখনিয়ে হাতে লিখা ৰচনা শাখাত বৃহত্তম অনলাইন ফটো এলবামৰ শিতানত গিনিছ বিশ্ব অভিলেখ স্থাপন কৰিছে। এই সংক্ৰান্তত যোৱা 9 মাৰ্চ 2003ত গিনিছ ৱৰ্ল্ড ৰেকৰ্ড লিমিটেডে আমাৰ চৰকাৰক যাৱতীয় প্ৰমাণপত্ৰ প্ৰদান কৰিছে। আমাৰ চৰকাৰে চৰাইদেউ মৈদামক ইউনেস্কোৰ সন্মানীয় বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা প্ৰদানৰ বাবে সফল প্ৰচেষ্টা চলাইছে। অতি গৌৰৱ আৰু আনন্দৰ বিষয় যে ভাৰতবৰ্ষৰ এই বছৰৰ একমাত্ৰ মনোনয়ন হিচাপে চৰাইদেউ মৈদামে ইউনেস্কোৰ সচিবালয়ৰ সকলো কাৰিকৰী প্ৰয়োজনীয়তা পূৰণ কৰিছে। মই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ পৰিচয় প্ৰদানৰ দিশত মনোনীত কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছো। বিহু হ'ল মই বাজেটখন উত্থাপন কৰাৰ প্ৰাক মুহূৰ্তত আমাৰ চৰকাৰৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে এগৰাকী বিখ্যাত অৰ্থনীতিবিদ ডাডলি চিয়াৰৰ সংজ্ঞাৰে আপোনালোকক অৱগত কৰিব বিচাৰিছো। সেই সংজ্ঞাটো হ'ল ডেভেলপমেণ্ট ইজ when a country experiences a reduction or elimination of poverty, inequality and unemployment. অৰ্থাৎ উন্নয়ন হৈছে সেইটোৱে যেতিয়া দৰিদ্ৰতা, অসমতা আৰু নিবনুৱা সমস্যা নাইকিয়া হয় বা নিম্নগামী হ'বলৈ আৰম্ভ কৰে। মই আজি উত্থাপন কৰিবলৈ লোৱা বাজেটখনত ইতিমধ্যে উল্লেখ কৰা সামগ্ৰিক উন্নয়নৰ যি সংজ্ঞা তাৰ উপযুক্ত প্ৰয়োগ সুস্পষ্ট ৰূপত দেখিবলৈ পাব বুলি মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ। অধ্যক্ষ মহোদয়, 2021 চনৰ 10 মেত শপত গ্ৰহণ কৰাৰ দিনৰে পৰা আমাৰ চৰকাৰে এখন উজ্জীৱিত অসমৰ বাবে নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ এই প্ৰয়াসৰ এক অফুৰন্ত উৎসস্বৰূপ। মাননীয় প্ৰধানমন্ত্ৰী আমাৰ ৰাজ্যখন আৰু অঞ্চলৰ সামগ্ৰিক বিকাশত বিশ্বাসী। তেখেতে উত্তৰ পূব ভাৰতক দেশৰ বিকাশৰ নতুন ইঞ্জিন আৰু অসমক অষ্টলক্ষী বুলি অভিহিত কৰিছিল। মাননীয় প্ৰধানমন্ত্ৰীৰ উজ্জ্বল স্বপ্নক আমাৰ ৰাজ্যখনৰ বিকাশ আৰু উন্নয়নৰ বাবে আগবঢ়াই নিবলৈ আমি বদ্ধপৰিকৰ। মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই উত্তৰ পূবত শান্তিৰ বাতাবৰণ সৃষ্টি কৰা আৰু সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত লোৱা ভূমিকাৰ বাবেও মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো। তদুপৰি যোৱা 22টা মাহত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমক বিকশিত ভাৰতৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হিচাপে গঢ়াৰ সপোন ৰচনা কৰিছে। তেখেতৰ নেতৃত্বত আজি আৰম্ভ হোৱা কৰ্মসংস্কৃতিৰ নতুন পৰিৱেশে এখন আত্মবিশ্বাসী অসমৰ ছবি উদ্ভাসিত কৰিছে। সকলো সময়তে ৰাইজৰ ইচ্ছাক সন্মান জনাই ৰাজ্যখনৰ সামগ্ৰিক বিকাশ আৰু প্ৰশাসনিক ব্যৱস্থাটোক শক্তিশালী আৰু অধিক গতিশীল কৰি তুলিবৰ বাবে নেতৃত্ব প্ৰদান কৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই সুযোগতে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। ৰাজ্যখনক আগুৱাই লৈ যোৱাৰ বাবে লোৱা আমাৰ চৰকাৰৰ উৎসৰ্গিত প্ৰচেষ্টাক আশীষ প্ৰদান কৰা অসমৰ সমূহ জনগণক বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছো। আগন্তুক সময়তো অসমৰ জনগণৰ সহযোগিতা আৰু আশীৰ্বাদ কামনা কৰিছো। মই আমাৰ তৃতীয়খন বাজেট উত্থাপন কৰিবলৈ লৈ এই পবিত্ৰ সদনৰ মাননীয় সদস্যসকলক কেতবোৰ গুৰুত্বপূৰ্ণ উন্নয়ন সাধনৰ কথা অৱগত কৰিব বিচাৰিছো। মই আপোনালোকক অৱগত কৰোঁ যে মহাবীৰ লাচিত বৰফুকনৰ 400 সংখ্যক জয়ন্তী স্থানীয় ভিত্তিৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ত নতুন দিল্লীলৈকে মহা সমাৰোহেৰে আমি উদযাপন কৰিলো। নতুন দিল্লীত সমাপ্ত হোৱা এই উদযাপনত মাননীয় প্ৰধানমন্ত্ৰী, মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু মাননীয় কেন্দ্ৰীয় বিত্তমন্ত্ৰী উপস্থিত থাকি বীৰগৰাকীলৈ যথোচিত শ্ৰদ্ধাঞ্জলি প্ৰদৰ্শন কৰিলে। আমাৰ বাবে এটা গৌৰৱৰ বিষয় যে লাচিত বৰফুকনৰ বিষয়ে লিখা 42.94 লাখ লিখনিয়ে হাতে লিখা ৰচনা শাখাত বৃহত্তম অনলাইন ফটো এলবামৰ শিতানত গিনিছ বিশ্ব অভিলেখ স্থাপন কৰিছে। এই সংক্ৰান্তত যোৱা 9 মাৰ্চ 2003ত গিনিছ ৱৰ্ল্ড ৰেকৰ্ড লিমিটেডে আমাৰ চৰকাৰক যাৱতীয় প্ৰমাণপত্ৰ প্ৰদান কৰিছে। আমাৰ চৰকাৰে চৰাইদেউ মৈদামক ইউনেস্কোৰ সন্মানীয়
বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা প্ৰদানৰ বাবে সফল প্ৰচেষ্টা চলাইছে। অতি গৌৰৱ আৰু আনন্দৰ বিষয় যে ভাৰতবৰ্ষৰ এই বছৰৰ একমাত্ৰ মনোনয়ন হিচাপে চৰাইদেউ মৈদামে ইউনেস্কোৰ সচিবালয়ৰ সকলো কাৰিকৰী প্ৰয়োজনীয়তা পূৰণ কৰিছে। মই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ পৰিচয় প্ৰদানৰ দিশত মনোনীত কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছো। বিহু হ'ল বছৰৰ ঋতু অনুসৰি অনুষ্ঠিত হোৱা অসমৰ অতি গুৰুত্বপূৰ্ণ উৎসৱ। বিহুৰ লগত জড়িত গীত, বাদ্য আৰু নৃত্য বহু যুগৰ আগৰ পৰাই এক অনুপম সাংস্কৃতিক সম্পদ বুলি পৰিগণিত হৈ আহিছে। অসমৰ গৌৰৱ বিহুক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ উদ্দেশ্যে আৰু গিনিজ বিশ্ব অভিলেখ গঢ়াৰ বাবে অহা 14 এপ্ৰিলত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত 10,000তকৈও অধিক শিল্পীৰ অংশগ্ৰহণেৰে বৃহৎ বিহু নৃত্য প্ৰদৰ্শন অনুষ্ঠিত হ'ব। এই আড়ম্বৰপূৰ্ণ অনুষ্ঠানত মাননীয় প্ৰধানমন্ত্ৰীয়ে উপস্থিত থকাৰ বাবে ইতিমধ্যে সন্মতি প্ৰদান কৰিছে। অধ্যক্ষ মহোদয়, এখন উজ্জীৱিত অসমৰ বাবে শক্তিশালী ভেটি নিৰ্মাণ। অধ্যক্ষ মহোদয়, আজি মই বিষয়টো উত্থাপন কৰিবলৈ বিচৰা বাজেটখন এখন একত্ৰীকৰণৰ বিষয়ক বাজেট। এই বাজেটখন এখন সম্প্ৰসাৰণ বিষয়ক বাজেট। যদি এই শব্দ দুটাই সম্পূৰ্ণ বিপৰীত অৰ্থ বহন কৰে, তথাপি এই ক্ষেত্ৰত ইয়াৰ এক অন্তৰ্নিহিত দৰ্শন আছে। একত্ৰিত বা সুদৃঢ় শব্দটোৰ দ্বাৰা আমি গুৰুত্বপূৰ্ণ আঁচনিসমূহৰ সুফলসমূহ একত্ৰিত কৰাকেই বুজাইছো, যাতে এই সুফলসমূহ বাস্তৱিকতে কঠোৰভাৱে সুদৃঢ় কৰা হয়। একে সময়তে বৃহৎ পৰিসৰত এই সুফলসমূহ লাভ কৰাটো সুনিশ্চিত কৰিবলৈ কেতবোৰ আঁচনিৰ প্ৰধান বৈচিত্ৰ্যসমূহ আমি সম্প্ৰসাৰণ কৰিবলৈ বিচাৰিছো। এখন পুনৰ্জীৱিত অসমৰ এক সবল ভেটি স্থাপন কৰি মই কেতবোৰ একত্ৰিত আঁচনিৰ বিষয়ে আলোকপাত কৰিব বিচাৰিছো। আয় ব্যয় সম্পৰ্কীয় একত্ৰীকৰণ। অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰৰ অবিৰত প্ৰচেষ্টাৰ ফলস্বৰূপে ৰাজ্যখনৰ বিত্তীয় অৱস্থাৰ উল্লেখযোগ্য উন্নতি ঘটিছে। মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনে 5.50 লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰাৰ লগে লগে 2023-24 বৰ্ষত এক নতুন ইতিহাস ৰচনা কৰিবলৈ সক্ষম হ'ব বুলি আমাৰ চৰকাৰ আত্মবিশ্বাসী। 2021-22 বৰ্ষত এই জিএছটিৰ পৰিমাণ আছিল 3.93 লাখ টকা। ৰাজ্যখনৰ জনমূৰি আয়ু তদ্ৰুপ ধৰণে বৃদ্ধি পাইছে। বিত্তীয় একত্ৰীকৰণ। অধ্যক্ষ মহোদয়, মুঠ ঘৰুৱা উৎপাদন জিডিপিৰ বৃদ্ধিয়ে আমাৰ অৰ্থনৈতিক আৰু বিত্তীয় বিকাশক প্ৰতিফলিত কৰে। বৃদ্ধিৰ এই ধাৰাত বৰঙণি যোগোৱা অন্যতম কাৰকতা হ'ল শেহতীয়া বৰ্ষসমূহত হোৱা বাজেট সম্পৰ্কীয় ব্যয় আৰু বৰ্ধিত ব্যয়। ব্যয়ৰ ক্ষেত্ৰত বিগত বৰ্ষত আমি 1 লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰিছো। এই বৰ্ষত অৰ্থাৎ 2022-23 বৰ্ষত আমি আৰু অধিক ব্যয় কৰিবলৈ সক্ষম হ'ম বুলি আৰু ব্যয়ৰ পৰিমাণ 1.20 লাখ কোটি টকাত উপনীত হ'ম বুলি আশা কৰিছো। অধ্যক্ষ মহোদয়, গুৰুত্বপূৰ্ণ খণ্ডসমূহত কৰা চৰকাৰী ব্যয়ে ৰাজ্যখনৰ অৰ্থনৈতিক দৃশ্যপটত এক বিপ্লৱৰ সূচনা কৰিছে। বিভিন্ন খণ্ডলৈ আগবঢ়োৱা ঋণ সম্প্ৰসাৰণ বৃদ্ধি হৈ জমা আৰু ঋণৰ অনুপাতটো 2020 চনৰ মাৰ্চৰ 50.7% পৰা 2022 ডিচেম্বৰত 57.5% বৃদ্ধি পাইছে, যিটো আমি CD ৰেচিঅ' বুলি কওঁ। কৃষি খণ্ডৰ একত্ৰীকৰণ। ৰাজ্য চৰকাৰে 2021-22 বৰ্ষত আৰম্ভ কৰা ধান ক্ৰয় অভিযানৰ পৰা ৰাজ্যখনৰ 43,978 গৰাকী কৃষক উপকৃত হৈছে আৰু তেওঁলোকে প্ৰায় 1,057 কোটি টকা উপাৰ্জন কৰিছে। এই বৰ্ষত প্ৰতি কুইণ্টলত 2,040 টকাৰ বৰ্ধিত ন্যূনতম সমৰ্থন মূল্যৰে আমি এই খাৰিফ বতৰৰ শেষলৈ 10 লাখ মেট্ৰিক টন ধান সংগ্ৰহৰ লক্ষ্য বান্ধি লৈছো। 2022 চনৰ 15 মাৰ্চত সংগ্ৰহ হোৱা 98.335 মেট্ৰিক টন ধানৰ বিপৰীতে এইবাৰ কালিলৈকে 3.43 লাখ মেট্ৰিক টন ধান সংগ্ৰহিত হৈছে। চৰকাৰৰ দৃশ্যমান ডিজিটেল ৰূপান্তৰ। অধ্যক্ষ মহোদয়, বিভিন্ন সময়ত নিৰ্ধাৰিত আৰু স্বচ্ছ নাগৰিকমুখী আঁচনিৰ মান আৰু খৰতকীয়া ৰূপায়ণ নিশ্চিত কৰিবৰ কাৰণে আমাৰ চৰকাৰে প্ৰয়াস অব্যাহত ৰাখিছে। অসম সচিবালয়ত 2021 চনৰ 10 মেৰ আগত দাখিল হোৱা আৰু বহুদিন ধৰি নিষ্পত্তি নোহোৱাকৈ থকা বিভিন্ন নথিৰ নিষ্পত্তিৰ বাবে আমাৰ চৰকাৰে সদ্ভাৱনা অভিযান আৰম্ভ কৰিছে। ইয়াৰ উপৰি কাগজবিহীন প্ৰশাসনৰ আৰম্ভণি ৰূপে সচিবালয়ত ই-অফিচ ব্যৱস্থা সম্পূৰ্ণ কৰা হৈছে। পৰিবহণ বিভাগে কণ্টেক্টলেছ সেৱা কিছুমান আৰম্ভ কৰিছে, যাৰ পৰা যান-বাহন বিক্ৰী প্ৰতিষ্ঠানে বাহনৰ পঞ্জীয়ন কৰা আৰু পঞ্জীয়ন প্ৰমাণপত্ৰ প্ৰদান কৰাৰ ক্ষমতা লাভ কৰিছে। ই-গ্ৰাছ ব্যৱস্থাৰ যোগেদি 98% পৰ্যন্ত মুঠ চৰকাৰী প্ৰাপ্তি অনলাইন পদ্ধতিৰে সংগ্ৰহ কৰা হৈছে। ইঅ'টিপি পৰ্টেলে মুঠ বিভাগসমূহক সামৰি
অনলাইন আপত্তিবিহীনতাৰ প্ৰমাণপত্ৰ অনুমতি ব্যৱহাৰকৰ্তাক সহায় কৰিছে। মিছন ভূমিপুত্ৰৰ অধীনত সকলো জাতিগত আৰু জনজাতিৰ প্ৰমাণপত্ৰ আবেদনকাৰীয়ে শাৰীৰিকভাৱে উপস্থিত হ'বলগীয়া নোহোৱাকৈ অনলাইন যোগে প্ৰদান কৰা হৈছে। এনেকুৱা কামৰ তালিকাখন আৰু দীঘলীয়া। অধ্যক্ষ মহোদয়, কাম কৰাৰ সুগমতা শিতানত কামে ৰাজ্যখনক আকাংক্ষিত পৰ্যায়ত এছপাইচ কেটেগৰী হিচাপে উপনীত কৰাইছে। আন্তঃগাঁথনি সৃষ্ট বিকাশৰ একত্ৰীকৰণ 2021 বৰ্ষৰ মে' মাহৰ পৰা অসমৰ অভিলাষী সংস্কাৰমূলক আঁচনিসমূহে বহি সাহায্যপ্ৰাপ্ত প্ৰকল্পৰ ক্ষেত্ৰত এক নতুন গতি প্ৰদান কৰিছে, যাৰ ফলত 31,126 কোটি টকা ব্যয় সাপেক্ষে এনেকুৱা 15টা প্ৰকল্পৰ কাৰ্যকৰীকৰণৰ কাম চলি আছে। বিভিন্ন গুৰুত্বপূৰ্ণ খণ্ড যেনে বিত্ত, পৰিবহণ, ৰাজহুৱা সেৱা প্ৰদান, পথ আৰু দলং আন্তঃগাঁথনি, কৃষি, পৰিৱেশ আৰু বন, পানী যোগান, পয় প্ৰণালী, শক্তি, দক্ষতা বিকাশ ইত্যাদিত এই প্ৰকল্পসমূহ উপলব্ধ হৈ আছে। তদুপৰি ৰাজ্যখনৰ কল্যাণৰ বাবে ভাৰত চৰকাৰৰ পৰা সহযোগিতা আৰু বিভিন্ন উন্নয়নমূলক প্ৰকল্পসমূহ সফল কৰাৰ ক্ষেত্ৰত চৰকাৰৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টাক প্ৰতিফলিত কৰি ভাৰত চৰকাৰৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগে 11টা বহি সাহায্যপ্ৰাপ্ত প্ৰকল্প ৰূপায়ণৰ বাবে 31,212 কোটি টকা অনুমোদন জনাইছে। ইয়াৰ জৰিয়তে ৰাজ্যখনৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সমৰ্থনত প্ৰচেষ্টা অব্যাহত হোৱাটোৱে সূচাইছে। কেইটামান মূল বহি সাহায্য প্ৰকল্প এনেধৰণৰ: 4,510 কোটি টকাৰ অসম আন্তঃৰাজ্যিক সম্বোধন উন্নতিকৰণ প্ৰকল্প। দ্বিতীয়তে আছে ডিমা হাছাও জিলাত 3,875 কোটি টকাৰ অসম দুৰ্যোগ সহনশীল পাৰ্বত্য এলেকা পথ উন্নয়ন প্ৰকল্প। তৃতীয়তে প্ৰায় 770 কোটি টকাৰ অসম অন্তৰ্দেশীয় জল পৰিবহণ প্ৰকল্পৰ অধীনত গুৱাহাটীৰ গেটৱে ঘাটত আৰু উত্তৰ গুৱাহাটীৰ পৰা উমানন্দ খণ্ডত আৰু মাজুলীৰ নিমাতীত যোৰহাটৰ পৰা অফলামুখ খণ্ডত 4টা টাৰ্মিনেল নিৰ্মাণ আৰু অন্যান্য বৃহৎ প্ৰকল্প। চতুৰ্থতে বেকী আৰু বুঢ়ীদিহিং নৈ পাৰৰ সুৰক্ষা আঁচনিৰ বাবে 1,123 কোটি টকাৰ অসম সংহত নদী অৱবাহিকা ব্যৱস্থাপনা প্ৰকল্প। 2,197 কোটি টকাৰ প্ৰকল্প ব্যয়েৰে 120 মেগাৱাট নামনি কপিলী জলবিদ্যুৎ প্ৰকল্প। 3,284 কোটি টকাৰ অসম বিতৰণ ব্যৱস্থাৰ উন্নীতকৰণ আৰু ক্ষতি হ্ৰাসকৰণ প্ৰকল্প। পৰ্যটন সম্ভাৱনা, আমাৰ প্ৰকৃত সুযোগ আৰু ইয়াৰ ক্ৰমাগত একত্ৰীকৰণ। ৰাজ্যখনৰ পৰ্যটন খণ্ডই 2022-23 বৰ্ষত ঘৰুৱা আৰু বিদেশী পৰ্যটকৰ ক্ষেত্ৰত উল্লেখযোগ্য বিকাশ সাধন কৰিছে। ভৱিষ্যতলৈ এই খণ্ডৰ অধিক প্ৰসাৰৰ বাবে নতুন পৰ্যটন নীতি 2022 প্ৰস্তুত কৰা হৈছে। পৰ্যটন খণ্ডৰ বিভিন্ন স্থান যেনে কাজিৰঙা, মানাহ ইত্যাদিত ব্যক্তিগত বিনিয়োগক প্ৰসাৰ কৰিবলৈ চৰকাৰে বৃহৎ হস্পিটেলিটি প্ৰকল্পৰ বাবে প্ৰধান হস্পিটেলিটি গোটসমূহৰ সৈতে চুক্তি স্বাক্ষৰ কৰিবলৈ সক্ষম হৈছে। পৰ্যটনক উদ্যোগৰ মৰ্যাদা প্ৰদান কৰা কেইখনমান ৰাজ্যৰ ভিতৰত অসমো এখন। চৰকাৰী চাকৰি আৰু আমাৰ প্ৰতিশ্ৰুতি। যুৱ প্ৰজন্মক চৰকাৰী খণ্ডত 1 লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে আমাৰ চৰকাৰ শাসনলৈ আহিছিল। 2021 চনৰ 10 মে'ৰ পৰা চৰকাৰী খণ্ডত 21,920 গৰাকী প্ৰাৰ্থীৰ চৰকাৰ নিযুক্তি দিছে আৰু ইয়াৰ উপৰি ৰাজ্য চৰকাৰে আৰু 40,000 চাকৰি নিযুক্তি প্ৰক্ৰিয়া অব্যাহত ৰাখিছে আৰু আমি 10 তাৰিখৰ পৰা 20 মে'ৰ ভিতৰত এই পৰ্যায়ো শীঘ্ৰে সমাপ্ত হ'ব। অৰুণোদয় এক প্ৰকৃত সূৰ্যোদয়। ৰাজ্য চৰকাৰে আৰম্ভ কৰা অৰুণোদয় আঁচনিয়ে দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজাত ৰাইজৰ কেইবা লাখ লোকক সহায় কৰিছে। এই আঁচনিৰ অধীনত মাহিলী আগবঢ়োৱা ধনৰ পৰিমাণ পূৰ্বৰ 1,000 টকাৰ পৰিৱৰ্তে 2022 চনৰ অক্টোবৰৰ পৰা আমি 1,250 টকা কৰিছিলোঁ আৰু ইয়াৰ জৰিয়তে 17 লাখ পৰিয়াল উপকৃত হৈছে। ৰাজ্য চৰকাৰে অধিক লোকক অন্তৰ্ভুক্তিৰ নিৰ্দেশনাৰে 2022 চনৰ 14 ডিচেম্বৰৰ পৰা অৰুণোদয় 2 আৰম্ভণি কৰিছে। অৰুণোদয় আঁচনিখন বেংক একাউণ্টলৈ পোনপটীয়া ধন যোগানৰ জৰিয়তে ৰাইজক প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত দেশৰ এখন অন্যতম জনপ্ৰিয় আঁচনি হিচাপে পৰিগণিত হৈছে। মৌলিক প্ৰয়োজনসমূহ ৰাজ্য চৰকাৰে 17,09,626 গৰাকী লোকলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অনুমোদন দিছে আৰু ইয়াৰ ভিতৰত 7,15,618টা গৃহৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। ইয়াৰ উপৰি গৃহ লাভ কৰা লোকসকললৈ ৰাজ্য চৰকাৰে জল জীৱন অভিযানৰ অধীনত খোৱাপানী সংযোগ, সৌভাগ্য আঁচনিৰ অধীনত বিদ্যুৎ সংযোগ, উজ্জ্বলা আঁচনিৰ অধীনত ৰন্ধন গেছৰ সংযোগ আদিৰ অতিৰিক্ত সুবিধা প্ৰদান কৰিছে। সকলোৰে বাবে স্বাস্থ্য। ৰাজ্য চৰকাৰে 2026 চনৰ ভিতৰত
অসমক উত্তৰ পূৰ্বাঞ্চলৰ চিকিৎসা সেৱাৰ কেন্দ্ৰস্থল ৰূপে গঢ়ি তোলাৰ লক্ষ্যৰে নতুন নতুন চিকিৎসালয়ৰ আন্তঃগাঁথনি গঢ়ি তুলি স্বাস্থ্য কেন্দ্ৰক এক বিশেষ গতি প্ৰদান কৰিছে। তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কাৰ্য প্ৰায় শেষ পৰ্যায়ত উপনীত হৈছে। চৰাইদেউ আৰু বিশ্বনাথত দুখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ কাম আৰম্ভ হৈছে। গুৱাহাটীত প্ৰাগজ্যোতিপুৰ চিকিৎসা মহাবিদ্যালয় আৰু মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয় নিৰ্মাণ কাৰ্যও যথেষ্ট অগ্ৰগতি লাভ কৰিছে। তদুপৰি ধেমাজি, তামুলপুৰ, গোলাঘাট, বঙাইগাঁও আৰু মৰিগাঁৱত 5খন নতুন চিকিৎসা মহাবিদ্যালয়ৰ আন্তঃগাঁথনি নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰা হৈছে। 6খন চিকিৎসা মহাবিদ্যালয় আৰু জিলা চিকিৎসালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ জৰিয়তে ছুপাৰ স্পেচিয়েলিটি শাখা স্থাপন আৰু গুৱাহাটীত স্বাস্থ্য ভৱন নিৰ্মাণৰ কাম হাতত লোৱা হৈছে। অধ্যক্ষ মহোদয়, যাতায়াত ব্যৱস্থাৰ জৰিয়তে ৰূপান্তৰ। অসম মালা আঁচনিৰ অধীনতে আমাৰ চৰকাৰে ৰাজ্যখনৰ পথ সংযোগ ব্যৱস্থাক উন্নতৰ আৰু সবলতৰ কৰিবলৈ লৈছে। ৰাজ্যিক স্ব অধিকাৰ উন্নয়ন SOPD উপাদানৰ অধীনত 343 কিলোমিটাৰ দৈৰ্ঘ্যৰ 18টা পথৰ কাম হাতত লোৱা হৈছে। ব্ৰহ্মপুত্ৰৰ ওপৰত গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী PSC দলঙৰ নিৰ্মাণ কাম 66% সম্পন্ন হৈছে। পলাশবাৰী শুৱালকুছি সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত আন এখন গুৰুত্বপূৰ্ণ বৃহৎ দলঙৰ বাবে 3197.20 কোটি টকা মঞ্জুৰ কৰা হৈছে আৰু অতি সোনকালে ইয়াৰ কাম আৰম্ভণি হ'ব। গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা পথ আৰু মালিগাঁৱৰ AT ৰোডত নিৰ্মীয়মান ফ্লাইঅভাৰৰ কাম যথাক্ৰমে 40% আৰু 58% সম্পূৰ্ণ হৈছে। ইয়াৰ দ্বাৰা আমি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ যাতায়াত ব্যৱস্থাৰ জৰিয়তে ৰূপান্তৰৰ সপোনক বাস্তৱ ৰূপ দিয়াত যথেষ্ট পৰিমাণে সফলতা আহিব। সকলোৰে বাবে শিক্ষা। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ সৈতে সংগতি ৰক্ষা কৰি ৰাজ্য চৰকাৰে 214খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিছে আৰু আন 716খন বিদ্যালয়কো উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। 3 বছৰীয়া অংগনবাড়ী শিক্ষাক নিম্ন প্ৰাথমিক বিদ্যালয়ৰ 2 বছৰীয়া পাঠ্যক্ৰমৰ সৈতে সংমিশ্ৰণ কৰি 5 শ্ৰেণীৰ বুনিয়াদী শিক্ষা হিচাপে নামকৰণ কৰাত চৰকাৰে অনুমোদন দিছে। দেশৰ স্বাধীনতাৰ 75 বছৰ পিছত প্ৰথমবাৰলৈ ৰাজ্য চৰকাৰে 119খন আদৰ্শ বিদ্যালয় স্থাপনৰ বাবে ব্যৱস্থা হাতত লৈছে। ইয়াৰ ভিতৰত 57খন 2022-23 শৈক্ষিক বৰ্ষৰ পৰা কাৰ্যক্ষম হৈ পৰিছে আৰু মহিম ৰাষ্ট্ৰপতি মহোদয়ে ৰাজ্যৰ চাহ বাগিচাসমূহত আন 100খন আদৰ্শ মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিছে। আমি চলিত বৰ্ষৰ 18 জানুৱাৰীৰ পৰা 18 ফেব্ৰুৱাৰীলৈ 3টা পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত কৰিছো। ইয়াত 46,531খন বিদ্যালয়ৰ 41,28,091 জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। 2021-22 বিত্তীয় বৰ্ষৰ সময়ছোৱাত আমাৰ চৰকাৰে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত দৰিদ্ৰ সীমাৰেখাৰ তলৰ 3,57,903 গৰাকী ছাত্ৰ ছাত্ৰীৰ মাচুল ৰেহাইৰ বাবে 8,71.47 কোটি টকা মোকলাই দিছে। স্নাতক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথি যোগান ধৰিবলৈ আৰু 3,54,241 গৰাকী ছাত্ৰ ছাত্ৰীক উপকৃত কৰিবলৈ 3,542.41 লাখ টকা মোকলাই দিছে। কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত এক নতুন উদ্যম প্ৰদান কৰি বঙাইগাঁও, বিহালী, শুৱালকুছি, নলবাৰী, নগাঁও আৰু ওদালগুৰিত 6খন অভিযান্ত্ৰিক মহাবিদ্যালয় নিৰ্মাণৰ কামে দ্ৰুত অগ্ৰগতি লাভ কৰিছে আৰু আন 8খন নতুন পলিটেকনিক নিৰ্মাণৰ কামেও দ্ৰুত অগ্ৰগতি লাভ কৰিছে। সুদক্ষ অসম উদ্যোগৰ বাবে সাজু সুদক্ষ কৰ্মী আৰু উদ্যোগী সৃষ্টিৰ লক্ষ্যৰে ৰাজ্যখনৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান IIT আৰু পলিটেকনিকসমূহক উৎকৰ্ষ সাধন কেন্দ্ৰলৈ ৰূপান্তৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে টাটা টেকনলজিজ প্ৰাইভেট লিমিটেডৰ সহযোগিতাত কাম কৰি আছে। অসমৰ যুৱক যুৱতীসকলক দক্ষ কৰি তোলাৰ উদ্দেশ্যে IT এডুকেশ্যন সাৰ্ভিসেছ ছিংগাপুৰৰ সহযোগিতাত নৰ্থ ইষ্ট স্কিল চেণ্টাৰ স্থাপন কৰা হৈছে। তদুপৰি মঙলদৈত 1016 কোটি টকাৰ প্ৰকল্প বয়েৰে প্ৰস্তাৱ কৰা দক্ষতা বিশ্ববিদ্যালয়ৰ কাম চলি আছে। যুৱক যুৱতীসকলক দক্ষ কৰি তোলাৰ ফলত এখন আত্মনিৰ্ভৰশীল অসম গঢ়াৰ আমাৰ প্ৰচেষ্টাই নতুন গতি লাভ কৰিব। শান্তিৰ এক যুগৰ আমন্ত্ৰণ। যোৱা 3 দশক ধৰি জাৰি হৈ থকা সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন 1958 অসমৰ 24খন জিলা আৰু এটা মহকুমাৰ পৰা 2022 চনৰ 1 এপ্ৰিলৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে। ই ৰাজ্যখনলৈ বিকাশ আৰু উন্নয়নৰ প্ৰত্যাৱৰ্তনকে সূচাইছে।
আমাৰ যুৱক যুৱতীসকলৰ ভৱিষ্যতক অন্ধকাৰৰ মুখলৈ ঠেলি দিয়া ড্ৰাগছৰ ভাবুকিৰ বিৰুদ্ধে আমাৰ চৰকাৰে এখন পূৰ্ণাংগ যুঁজ ঘোষণা কৰিছে। 2023 বৰ্ষৰ 2 মাৰ্চলৈ NDPS আইনৰ অধীনত 5151টা গোচৰ ৰুজু কৰা হৈছে। 221 কিলোগ্ৰাম হিৰোইন, 87,864 কিলোমিটাৰ গাঞ্জা, 3,317 কিলোগ্ৰাম পপিস্ত্ৰ জব্দ কৰাৰ লগতে 8,632টা ড্ৰাগছ সৰবৰাহী গ্ৰেপ্তাৰ কৰা হৈছে। তদুপৰি 2022 বৰ্ষৰ 31 ডিচেম্বৰলৈ মানৱ সৰবৰাহৰ 203টা গোচৰ ৰুজু কৰা হৈছে আৰু 173টা মানৱ সৰবৰাহীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু 358 গৰাকী পীড়িতক উদ্ধাৰ কৰা হৈছে। তদুপৰি অসমৰ শেহতীয়া ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে 2022 বৰ্ষটোত এটাও গড় চোৰাং চিকাৰী হাতত নিধন নোহোৱাৰ অভিলেখ স্থাপন হৈছে। আমাৰ ধৈৰ্যবাহী আঁচনিসমূহৰ বিষয়ে জনোৱাৰ পূৰ্বে আহক আমি ৰাজ্যখনৰ অৰ্থনৈতিক সম্ভাৱনা সন্দৰ্ভত চমুকৈ আলোকপাত কৰোঁ। অধ্যক্ষ মহোদয়, গোলকীয় বিকাশৰ হাৰ 2022 চনৰ প্ৰাককালিত 3.4%ৰ পৰা 2023 চনত 2.9%লৈ অৱনমিত হ'ব বুলি আৰু তাৰ পিছত 2024 চনত 3.1%লৈ বৃদ্ধি হ'ব বুলি প্ৰক্ষেপ কৰা হৈছে। মুদ্ৰাস্ফীতিৰ মোকাবিলা কৰিবলৈ চেণ্ট্ৰেল বেংকৰ নিৰীক্ষসমূহত ঘটা বৃদ্ধি আৰু ইউক্ৰেইনৰ ৰাছিয়াই চলোৱা যুদ্ধই অৰ্থনৈতিক কাম কাজক ভাৰাক্ৰান্ত কৰি ৰাখিছে। চীনত কোভিড-19ৰ দ্ৰুত সংক্ৰমণে 2022 চনত বিকাশৰ হাৰ অৱনমিত কৰিছিল, কিন্তু শেহতীয়া পুনৰ্মুক্তকৰণ কাম কাজে আশা কৰাতকৈ অধিক দ্ৰুততাৰে বিকাশৰ পথ প্ৰশস্ত কৰিছে। গোলকীয় মুদ্ৰাস্ফীতিৰ হাৰ 2022 চনত 8.8%ৰ পৰা 2023 চনত 6.6%লৈ আৰু 2024 চনত 4.3%লৈ অৱনমিত হ'ব বুলি আশা কৰা হৈছে। অধ্যক্ষ মহোদয়, বিভিন্ন প্ৰত্যাহ্বানৰ মাজতো পুনৰ উজ্জীৱিত ভাৰত, প্ৰবল গোলকীয় পশ্চাদমুখী প্ৰৱণতা আৰু কঠোৰ ঘৰুৱা মুদ্ৰানীতি সত্ত্বেও ভাৰতবৰ্ষই স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষত চলিত বৰ্ষত আৰু বিদেশী মুদ্ৰা বিনিময় নিৰিখৰ ক্ষেত্ৰত বিশ্বৰ পঞ্চম বৃহৎ অৰ্থনীতি ৰূপে পৰিগণিত হৈছে। অৱশ্যে সাৱধানতাৰে আৰু যত্ন সহকাৰে গ্ৰহণ কৰা নীতিসমূহৰ ফলস্বৰূপে এইটো হৈছে যিয়ে মহামাৰীৰ পিছত সময়ছোৱাত এক সবল বহনক্ষম অৰ্থনীতি পুনৰুদ্ধাৰক নিশ্চিত কৰিছে। ৱৰ্ল্ড ইকনমিক আউটলুকে প্ৰাকফলন অনুসৰি ভাৰতীয় অৰ্থনীতি হৈছে 2022-23 বিত্তীয় বৰ্ষৰ দ্ৰুততম বিকাশশীল বৃহৎ অৰ্থনীতিসমূহৰ অন্যতম, যিটোৱে ভাৰতীয় অৰ্থনীতিৰ সবলতাকে প্ৰতিফলিত কৰিছে। ৰাষ্ট্ৰীয় আয় 2022-23 প্ৰথম অগ্ৰিম প্ৰাকফলন হিচাপে 2022-23 বিত্তীয় বৰ্ষত ভাৰতৰ ৰিয়েল GDPৰ 7%লৈ বৃদ্ধি হ'ব। অধ্যক্ষ মহোদয়, এতিয়া আহিছোঁ আমাৰ নিজৰ ৰাজ্য অসমলৈ। পুনৰ উজ্জীৱিত অসম 2017-18 বিত্তীয় বৰ্ষৰ পৰা 2021-22 বিত্তীয় বৰ্ষৰ সময়ছোৱাত অসমে বৰ্তমানৰ মূল্যত মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন GSDP অনুসৰি 10.25% বাৰ্ষিক গড় বিকাশৰ হাৰ অৰ্জন কৰিছে। সমগ্ৰ দেশ আৰু বিশ্বৰ লগতে অসমে কোভিড-19 মহামাৰীৰ সন্মুখীন হৈছিল যদিও ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত ই অন্যতম খৰতকীয়া বিকাশ। অধ্যক্ষ মহোদয়, এইটো অতি প্ৰশংসনীয় যে আমাৰ চৰকাৰৰ আমোলত মূলধনী ব্যয় যথেষ্ট বৃদ্ধি হৈছে। 2015-16 বিত্তীয় বৰ্ষত ৰাজ্যৰ মূলধনী ব্যয় আছিল মাত্ৰ 2,951 কোটি টকা, কিন্তু যোৱাবাৰ 2021-22 বিত্তীয় বৰ্ষত 20,299 কোটি টকালৈ বৃদ্ধি হৈছে আৰু যোৱা 6 বছৰত এই বৃদ্ধিৰ হাৰ প্ৰায় 7 গুণ। অধ্যক্ষ মহোদয়, স্বচ্ছতা আৰু দায়বদ্ধতা নিশ্চিত কৰাৰ উদ্দেশ্যে আমাৰ চৰকাৰে বিত্তীয় খণ্ডত বহুতো সংস্কাৰমূলক পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজহ সংগ্ৰহ উল্লেখযোগ্যভাৱে বৃদ্ধি কৰাত এই পদক্ষেপসমূহে এক গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছে। আজি আমাৰ ৰাজহ সংগ্ৰহ প্ৰতি মাহত 3,500 কোটি টকালৈ বৃদ্ধি পাইছে আৰু চৰকাৰী কৰ্মচাৰীসকলক নিজৰ পুঁজিৰ পৰাই বেতন আগবঢ়োৱাৰ বাবে ই পৰ্যাপ্ত। এতিয়া অধ্যক্ষ মহোদয়, আমি আহিছোঁ এটা গুৰুত্বপূৰ্ণ অধ্যায়লৈ, সেইটো হৈছে অষ্টাদশ মুকুতাৰ উন্নয়নী মালা। অধ্যক্ষ মহোদয়, সকলোৱে এই বিষয়ে জ্ঞাত যে 2017-18 বৰ্ষত আমি অষ্টাদশ মুকুতাৰ উন্নয়নী মালা ধাৰণাটো আৰম্ভ কৰিছিলোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী তথা সেই সময়ৰ মাননীয় বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাগৱত গীতাৰ 18টা অধ্যায়ৰ দ্বাৰা অনুপ্ৰাণিত হৈ 18খন আঁচনিৰ এই ধাৰাটো আৰম্ভণি কৰিছিল। এই 18খন ধৈৰ্যবাহী আঁচনিয়ে আমাৰ চৰকাৰৰ এটা বৰ্ষৰ
বিশেষ অগ্ৰাধিকাৰসমূহক প্ৰতিফলিত কৰে। গুৰুত্ব আৰোপ কৰা কেইটামান ক্ষেত্ৰক চিনাক্ত কৰাৰ অন্তত প্ৰতিটো বিভাগৰ বাবে আমি লক্ষ্য নিৰ্দিষ্ট কৰি এক সংহতকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। আমাৰ আঁচনি আৰু আলোচনাসমূহ গভীৰভাৱে অধ্যয়ন কৰি আৰু মুখ্যমন্ত্ৰীৰ কনক্লেভ, মুখ্য সচিবৰ কনফাৰেন্স আৰু ৰাজ্যিক আৰু কেন্দ্ৰীয় পৰ্যায়ত অনুষ্ঠিত চিন্তন শিবিৰৰ পৰা লোৱা শিকনিৰ লগতে সামাজিক মাধ্যম আৰু তৃণমূল পৰ্যায়ত বহু আলোচনাৰ পৰা জনসাধাৰণ আৰু অন্যান্য অংশীদাৰসকলৰ পৰা সক্ৰিয়ভাৱে মতামত সংগ্ৰহ কৰি এই বৰ্ষত মই অষ্টাদশ মুকুতাৰ উন্নয়নী মালাৰ অধীনত তলত দিয়া আঁচনিসমূহ ঘোষণা কৰিব বিচাৰিছোঁ। অধ্যক্ষ মহোদয়, ইয়াত প্ৰথমতে আছে মুখ্যমন্ত্ৰীৰ স্বনিয়োজন অভিযান। অধ্যক্ষ মহোদয়, ৰাজ্যখনৰ যুৱক যুৱতীসকলক চৰকাৰী খণ্ডত কৰ্মসংস্থাপন দিয়াৰ সমান্তৰালভাৱে ব্যক্তিগত খণ্ডতো আমাৰ চৰকাৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু নিম্ন আয়ৰ পৰিয়ালৰ যুৱক যুৱতীসকলৰ মাজত স্বনিয়োজনৰ সুবিধা সৃষ্টি কৰাৰ কাৰণে ক্ষুদ্ৰ উদ্যোগীৰ উন্নয়নৰ বাবে এখন আঁচনি ৰূপায়ণ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। বাণিজ্য, উৎপাদন খণ্ড, সেৱা, খাদ্য সংসাধন, হস্ততাঁত, হস্তশিল্প, কৃষি আৰু ইয়াৰ সহযোগী খণ্ড যেনে পশুপালন, মীন আৰু দুগ্ধ উৎপাদন আদিৰ দৰে উপাৰ্জন সৃষ্টিকাৰী কাম কাজসমূহত এই আঁচনিখনৰ অধীনত সাহায্য আগবঢ়োৱা হ'ব। অহা 3 বছৰত ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ সহায় কৰাৰ বাবে আমি 1 লাখ যুৱক যুৱতীক কিস্তি হিচাপত মুঠ 2 লাখ টকাকৈ এককালীন প্ৰাৰম্ভিক পুঁজি আগবঢ়োৱাৰ প্ৰস্তাৱ মই ৰাখিছোঁ। বেংক লিংকেজৰ সহায়েৰে সম্ভৱপৰ ক্ষেত্ৰত এই সাহায্যৰ পৰিমাণ যথোপযুক্তভাৱে বৃদ্ধি কৰিব পৰা যাব। যিসকল উদ্যোগীয়ে ইতিমধ্যে 6 মাহ আঁচনিৰ দিনত ক্ৰেডিট লিংকেজৰ সুবিধা লাভ কৰিছে আৰু নিজ ব্যৱসায়ৰ সফলতাৰে চলাই আছে, তেনে উদ্যোগীসকলকো আমি এই আঁচনিৰ অধীনত অগ্ৰাধিকাৰ দিয়া হ'ব। অধ্যক্ষ মহোদয়, ইয়াৰ উপৰিও আমাৰ চৰকাৰে আন 1 লাখ উদ্যোগী যুৱক যুৱতীক সামৰি লোৱাৰ প্ৰস্তাৱ আগবঢ়াইছে। এই যুৱক যুৱতীসকলক MSME আৰু আন খণ্ডৰ লগত জড়িত প্ৰকল্পৰ বাবে প্ৰকল্প ভিত্তিক ৰাজ সাহায্য আগবঢ়োৱা হ'ব আৰু এনেদৰে এই পদক্ষেপৰ অধীনত আগন্তুক 3 বছৰত মূল বিনিয়োগৰ পৰিমাণ হ'ব 5,000 কোটি টকা। অধ্যক্ষ মহোদয়, যিয়ে 2 লাখ নিবনুৱা যুৱক যুৱতীক নিয়োগ সৃষ্টিকাৰীলৈ ৰূপান্তৰ কৰাৰ সম্ভাৱনা বহন কৰিছে। মই এই আঁচনিৰ বাবে এই বাজেটত মুঠ 1,000 কোটি টকাৰ আবণ্টন দিছোঁ। ইয়াৰ পিছত অধ্যক্ষ মহোদয়, মই আহিছোঁ 1 লাখ নিযুক্তিলৈ। অতি সন্তুষ্টিৰে মই এক পবিত্ৰ সদনত জনাব বিচাৰিছোঁ যে আমাৰ চৰকাৰে ইতিমধ্যে বিভিন্ন বিভাগত প্ৰায় 42,000 যুৱক যুৱতীক নিযুক্তি প্ৰদান কৰিছে। তদুপৰি আমাৰ চৰকাৰৰ 2 বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে 2023 বৰ্ষৰ 10ৰ ভিতৰত 20 মে'ৰ ভিতৰত আন 40,000 প্ৰাৰ্থীৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ'ব। বৰ্তমান প্ৰায় 18,000 পদ নিযুক্তিৰ বিভিন্ন পৰ্যায়ত আছে আৰু অতি শীঘ্ৰে এই নিযুক্তিৰ কাম আমি সম্পূৰ্ণ কৰিম। বৰ্তমানে থকা মানৱ সম্পদৰ সঠিক ব্যৱহাৰ সুনিশ্চিত কৰাৰ লগতে চৰকাৰী ব্যৱস্থাত পাৰদৰ্শিতা অনাৰ বাবে এটা বিভাগৰ পৰা আন এটা বিভাগলৈ চৰকাৰী কৰ্মচাৰী সালসলনি কৰিবলৈ আমাৰ চৰকাৰে চলিত বৰ্ষত এখন বিধেয়ক উত্থাপন কৰিব। যদিও কৰ্মচাৰীসকলে তেখেতৰ বিভাগটোৰ পেৰোলত থাকিব, তথাপিও বেলেগ বিভাগে তেখেতৰ সেৱাৰ সদব্যৱহাৰ কৰিব পাৰিব। অধ্যক্ষ মহোদয়, অসম মাইক্ৰ ফাইনেন্স উদগনি আৰু সকাহ আঁচনি। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল নেতৃত্বত আমাৰ চৰকাৰখনে অসম মাইক্ৰ ফাইনেন্স উদগনি আৰু সকাহ আঁচনি 2021 প্ৰৱৰ্তন কৰিছিল। মই এই পবিত্ৰ সদনত জনাবলৈ পাই সুখী হৈছোঁ যে আঁচনিখনৰ শ্ৰেণী 1 আৰু শ্ৰেণী 2 অধীনত প্ৰায় 10 লাখ ঋণ লোৱা ব্যক্তিক আমি 1789 কোটি টকাৰ সাহায্য প্ৰদান কৰি আমি আমাৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছোঁ। তেওঁলোকৰ ঋণ বহনৰ যোগ্যতা উন্নত কৰাৰ ক্ষেত্ৰতো ই নিশ্চয়কৈ সহায়ক হ'ব। মহোদয়, ঋণ গ্ৰহণ কৰা দুৰ্দশাগ্ৰস্ত আৰু অভাৱগ্ৰস্ত মহিলা যিসকলে একাউণ্ট 2021 বৰ্ষৰ 31 মাৰ্চৰ ভিতৰত বন্ধ হৈ গৈছে, তেওঁলোককো এই বাজেটত আমি সহায় আগবঢ়াব বিচাৰিছোঁ। 25,000 টকা পৰ্যন্ত ঋণ লোৱাসকলক আমাৰ চৰকাৰে অগ্ৰাধিকাৰ প্ৰদান কৰিব। পিছৰ পৰ্যায়ত ৰাজ্যখনৰ আৰ্থিক অৱস্থাৰ প্ৰতি ভিত্তি আমি লক্ষ্য ৰাখি 25,000 টকাৰ ওপৰত ঋণ লোৱাসকললৈ এই লাভালাভ সম্প্ৰসাৰণ কৰা হ'ব আৰু মই এই পদক্ষেপৰ বাবে মই 500 কোটি টকা ধাৰ্য কৰিছোঁ। অধ্যক্ষ মহোদয়, এতিয়া আমি এটা গুৰুত্বপূৰ্ণ অধ্যায়লৈ, সেইটো হৈছে দৰিদ্ৰতা নিবাৰণ।
আমাৰ চৰকাৰৰ কাম কাজসমূহে সদায় মহাত্মা গান্ধীৰ বাণীক প্ৰতিহত কৰি আহিছে। যেতিয়াই তুমি দিদ্ধাত থাকা আটাইতকৈ দুখীয়া আৰু দুৰ্বল ব্যক্তিজনৰ মুখখনলৈ মনত পেলোৱা আৰু নিজকে সোধা তুমি লোৱা প্ৰচেষ্টাই ব্যক্তিজনৰ জীৱন আৰু ভাগ্য সলনি কৰিব পাৰিবনে? অধ্যক্ষ মহোদয়, দৰিদ্ৰতা নিৰ্মূল কৰিবৰ বাবে আমি 4টা পন্থা গ্ৰহণ কৰিছো। অৰুণোদয় হৈছে আমাৰ এখন প্ৰধান মহিলা কেন্দ্ৰিক ধৈৰ্যবাহী আঁচনি। অৰুণোদয়ৰ অধীনত প্ৰতিশ্ৰুতি অনুযায়ী 17 লাখতকৈও অধিক ব্যক্তিলে প্ৰতি মাহৰ 10 তাৰিখে 1250 টকাকৈ বৰ্তমানে প্ৰদান কৰি আহিছে। মহোদয়, অৰুণোদয় আঁচনিখন সম্প্ৰসাৰণৰ বাবে দিয়া প্ৰতিশ্ৰুতিও আমাৰ চৰকাৰে পূৰণ কৰিবলৈ লৈছে আৰু অৰুণোদয় 2ৰ অধীনত ইতিমধ্যে নতুনকৈ অন্তৰ্ভুক্ত কৰিবলৈ লোৱা ব্যক্তিসকলৰ নথি জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ দ্বাৰা পৰীক্ষণ প্ৰক্ৰিয়া চলি আছে আৰু উপায়ুক্তসকলে নিৰ্ধাৰিত মাপকাঠিৰ অধীনত তেওঁলোকৰ যোগ্যতা সন্দৰ্ভত সকলো আবেদনকাৰীৰ পৰা শপতনামা গ্ৰহণ কৰিব। সমগ্ৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱাৰ লগে লগে এই আঁচনিৰ অধীনত অতিৰিক্ত 10 লাখতকৈও অধিক নতুন ব্যক্তিৰ সংযোজনেৰে ইয়াৰ মুঠ সংখ্যা 27.5 লাখ স্পৰ্শ কৰিব। অধ্যক্ষ মহোদয়, মই ভাবো যে আমাৰ ৰাজ্যখনৰ প্ৰায় 75 বছৰৰ ভিতৰত এইখনে সৰ্বাধিক অতি বৃহৎ আঁচনি যিয়ে ইমান 27,50,000 পৰিয়ালক স্পৰ্শ কৰিব পাৰিছে। ৰাজ্যখনৰ অন্তোদয়ক উপকৃত কৰিবলৈ এটা পৰিয়াল এখন আঁচনি নীতি অনুসৰণ কৰি আমি ইন্দিৰা মেৰী সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনি আৰু দীনদয়াল দিব্যাংগজন পেঞ্চন আঁচনি দুখন অৰুণোদয়ত অন্তৰ্ভুক্ত কৰিছো। অৰুণোদয় আঁচনিৰ আৰু এটা দিশ হৈছে অধ্যক্ষ মহোদয়, অৰুণোদয়ৰ অধীনত লাভ কৰা ধনৰ পৰিমাণ চলিত বিত্তীয় বৰ্ষৰ শেষৰ ফালে আমি পুনৰ 150 টকা বঢ়াই প্ৰতিগৰাকী মহিলালৈ আগবঢ়া এই ধনৰাশিৰ পৰিমাণ মাহিলী 1400 টকালৈ বৃদ্ধি কৰাৰ বাবে আমাৰ চৰকাৰে প্ৰচেষ্টা গ্ৰহণ কৰিছে। ইয়াৰ দ্বাৰা এই আঁচনিখনৰ বাবে মই এইবাৰ বাজেটত 3,420 কোটি টকা ধাৰ্য কৰিছো। এইবাৰ অধ্যক্ষ মহোদয়, মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম যোজনালৈ প্ৰতিগৰাকী নাগৰিকে যাতে ব্যয়সাধ্য আৰু উন্নত মানদণ্ডৰ স্বাস্থ্যসেৱা লাভ কৰিব পাৰে সেইটোটো নিশ্চিত কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা স্বাস্থ্য বীমা আঁচনিখন আমাৰ দীৰ্ঘম্যাদী লক্ষ্য সাধনৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। আমাৰ চৰকাৰৰ এই সপোন বাস্তৱায়িত কৰাৰ উদ্দেশ্যে অসমত আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা ৰূপায়ণ কৰা হৈছে আৰু আৰ্থসামাজিক জাতি পিয়ল 2011 তথ্য অনুসৰি 30 লাখ পৰিয়ালক এই আঁচনিৰ অধীনত সামৰি লোৱা হৈছে। অৱশ্যে কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শ অনুযায়ী আমি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ তথ্য ভাণ্ডাৰক আধাৰ হিচাপে গ্ৰহণ কৰিছো আৰু মই ঘোষণা কৰিবলৈ পাই সুখী হৈছো যে ৰেচন কাৰ্ড থকা পৰিয়ালৰ 100% সামৰি লোৱাৰ উদ্দেশ্যে আমাৰ চৰকাৰে মুখ্যমন্ত্ৰী আয়ুষ্মান অসম যোজনা আৰম্ভ কৰি এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে আৰু যাৰ জৰিয়তে 27 লাখ অতিৰিক্ত পৰিয়ালক 5 লাখকে টকাৰ নগদবিহীন চিকিৎসা সেৱা লাভৰ সুবিধা প্ৰদান কৰি এই আঁচনি দেশৰ ভিতৰত আটাইতকৈ বৃহৎ স্বাস্থ্যসেৱা আঁচনি হিচাপে পৰিগণিত হৈছে। অধ্যক্ষ মহোদয়, যি ক্ষেত্ৰত অটল অমৃত অভিযানে ব্যক্তিগতভাৱে স্বাস্থ্যসেৱা নিশ্চিতি প্ৰদান কৰিছিল, মুখ্যমন্ত্ৰী আয়ুষ্মান অসমে আঁচনিখনৰ সমগ্ৰ পৰিয়ালকে ইয়াত সামৰি ল'ব। বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰাৰ উদ্দেশ্যে প্ৰতিটো যোগ্য পৰিয়ালক একোখনকে নগদবিহীন কাৰ্ড প্ৰদান কৰা হ'ব। নগদবিহীন কাৰ্ডখন পৰিয়ালৰ হাতত উপলব্ধ নোহোৱালৈকে এই আঁচনিৰ অন্তৰ্ভুক্ত চিকিৎসালয়সমূহত তেওঁলোকে ৰেচন কাৰ্ড দেখুৱাই আঁচনিখনৰ সুবিধা লাভ কৰিব আৰু মই প্ৰথম পৰ্যায়ত এই আঁচনিখনৰ বাবে 135 কোটি টকা ধাৰ্য কৰিছো। অধ্যক্ষ মহোদয়, আৰু এক গুৰুত্বপূৰ্ণ আঁচনিলৈ মই আহিছো, সেইটো হৈছে খাদ্য সুৰক্ষাৰ নিশ্চিতি। 2022 চনৰ জুন মাহৰ পৰা অসম এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড আঁচনিৰ অন্তৰ্ভুক্ত হৈছে। 2022 চনৰ 7 ডিচেম্বৰত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত আৰু 40 লাখ ব্যক্তিক বাছনি কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু সেই অনুসৰি তেওঁলোকক নতুন ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব আৰু ইতিমধ্যে সংশ্লিষ্ট জিলাসমূহক প্ৰয়োজনীয় নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে আৰু বাছনি প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভণি হৈছে। মই এইবাৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ বাবে বাজেটত 404.94 কোটি টকা ধাৰ্য কৰিছো। অধ্যক্ষ মহোদয়, ইয়াৰ পিছত আহো আৰু এখন গুৰুত্বপূৰ্ণ আঁচনিলৈ, সেইখন হৈছে মুখ্যমন্ত্ৰী আৱাস যোজনা, সকলোৰে বাবে। অধ্যক্ষ মহোদয়, প্ৰধানমন্ত্ৰী আৱাস যোজনা হৈছে সমাজৰ অৰ্থনৈতিকভাৱে দুৰ্বল আৰু নিম্ন আয়ৰ লোকসকলক
ব্যয়সাধ্য গৃহ নিৰ্মাণৰ সুবিধা প্ৰদানৰ লক্ষ্যৰে গ্ৰহণ কৰা এখন অভিলাষী আঁচনি। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ইতিমধ্যে 20 লাখতকৈও অধিক ঘৰ জিঅ'টেগ কৰা হৈছে। ইয়াৰ ভিতৰত 15.5 লাখ পৰিয়াল যোগ্য হিচাপে বিবেচিত হৈছে। আমি ভাৰত চৰকাৰৰ পৰা এতিয়ালৈকে 3.3 লাখ ঘৰৰ অনুমোদন লাভ কৰিছো আৰু ভৱিষ্যতে এই সংখ্যা অধিক বৃদ্ধি হ'ব বুলি আমি আশা কৰিছো। সকলোৰে বাবে গৃহ হৈছে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এক সপোন আৰু তেখেতৰ এই প্ৰচেষ্টাক পৰিপূৰক হিচাপে আমাৰ চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সমপৰ্যায়ৰ অৰ্থ সাহায্য প্ৰদানেৰে মুখ্যমন্ত্ৰীৰ আৱাস যোজনা আৰম্ভ কৰিব লৈছে। 2023-24 বৰ্ষত মই এই আঁচনিৰ অধীনত 1 লাখ পৰিয়ালক সামৰি লোৱা হ'ব আৰু ইয়াৰ বাবে মই 800 কোটি টকাৰ আবণ্টন দিছো। ইয়াৰ পিছত অধ্যক্ষ মহোদয় প্ৰজ্ঞান ভাৰতী আঁচনিলৈ আহিছো। আমাৰ ৰাজ্যত কেইবা দশকৰ অন্তত প্ৰাদেশিকৰণৰ জৰিয়তে বহু সংখ্যক উচ্চ মাধ্যমিক বিদ্যালয়ক স্বীকৃতি প্ৰদান কৰিছে। ইয়াৰ ভিতৰত বেছি সংখ্যক বিদ্যালয়তে প্ৰয়োজনীয় আন্তঃগাঁথনিৰ অভাৱ পৰিলক্ষিত হৈছিল। বিদ্যালয়সমূহৰ অৱস্থা উন্নতকৰণ কৰাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু আজি আমি এই বিদ্যালয়সমূহৰ নিৰ্দিষ্ট মান লাভ কৰিবলৈ সক্ষম হৈছো। পুনৰ উজ্জীৱিত অসমত শিক্ষা খণ্ডই প্ৰধান স্থান লাভ কৰিছে যদিও এই বিদ্যালয়সমূহৰ আন্তঃগাঁথনিৰ উন্নয়ন আৰু আধুনিকৰণৰো প্ৰয়োজনীয়তা আছে। অধ্যক্ষ মহোদয়, আমি প্ৰায় 500খন উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিখনতে 5 কোটি টকা ব্যয় সাপেক্ষে বিদ্যালয় ভৱনৰ আন্তঃগাঁথনি উন্নীতকৰণৰ প্ৰক্ৰিয়া আমি হাতত লৈছো। আচবাব, স্মাৰ্ট শ্ৰেণীকোঠা, শিক্ষণ সামগ্ৰী আৰু ক্ৰীড়া আন্তঃভাৱে 500খন উচ্চ মাধ্যমিক বিদ্যালয়লৈ 1 কোটিকৈ টকাকৈ যোগান ধৰিম। লক্ষ্য নিৰ্ধাৰিত 500খন বিদ্যালয়ৰ ভিতৰত বৰ্তমানে 400খন বিদ্যালয়ৰ নবীকৰণ আৰু আন 100খন নতুন বিদ্যালয় অত্যাধুনিক আন্তঃগাঁথনিৰ সৈতে আদৰ্শ বিদ্যালয় হিচাপে মডেল স্কুল হিচাপে নিৰ্মাণ কৰা হ'ব। অধ্যক্ষ মহোদয়, মই অতি আনন্দ পাইছো অধ্যক্ষ মহোদয়, শিক্ষা হৈছে সমাজৰ ভেটি আৰু মই প্ৰথমবাৰৰ বাবে এইখন বাজেটত হয়তো স্বাধীনতাৰ 75 বছৰৰ পিছত এনে এখন আঁচনিৰ কাৰণে মই বাজেটত 2500 কোটি টকা ধাৰ্য কৰিবলৈ পাই অতি গৌৰৱ অনুভৱ কৰিছো। মহোদয়, আমাৰ চাহ বাগিচা অঞ্চলত শিক্ষাৰ আন্তঃগাঁথনিৰ উন্নয়নত গুৰুত্ব প্ৰদান কৰি চলিত বছৰত আন এখন নতুন চাহ বাগিচা উচ্চ মাধ্যমিক বিদ্যালয় স্থাপনৰ কাম হাতত লোৱা হ'ব। এই বিদ্যালয়সমূহৰ নিৰ্মাণৰ বাবে বিভিন্ন আঁচনি যেনে PM-DY, RIDF, NACIDS আৰু ৰাজ্যিক বাজেটৰ ধনেৰে একত্ৰিত পুঁজি গঠন কৰা হ'ব। নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰেৰণা যোগোৱা আৰু পৰামৰ্শদাতাৰ জৰিয়তে তেওঁলোকৰ মাজত কেৰিয়াৰ সম্পৰ্কীয় সজাগতা সৃষ্টিৰ বাবে আৰোহণ নামৰ আঁচনিৰ শুভাৰম্ভ কৰা হৈছে। চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ ছাত্ৰ ছাত্ৰীয়ে গুৱাহাটীৰ কেইবাখনো আগশাৰী শৈক্ষিক প্ৰতিষ্ঠান পৰিদৰ্শন কৰাৰ লগতে মাননীয় মুখ্যমন্ত্ৰীৰ সৈতেও মত বিনিময়ৰ সুযোগ লাভ কৰিছে। ধাৰাবাহিকতা ৰক্ষা কৰি এইবাৰো প্ৰথম স্থান লাভ কৰি নৱম শ্ৰেণীলৈ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকললৈ টেবলেট প্ৰদান কৰা হ'ব আৰু এই টেবলেটসমূহত শৈক্ষিক বিষয়বস্তু যোগানেৰে কেন্দ্ৰীয় এজেন্সি আৰু পৰামৰ্শদাতাৰ সৈতে যুক্ত কৰা হ'ব। অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰে প্ৰজ্ঞান ভাৰতীৰ অধীনত বিগত বৰ্ষত গ্ৰহণ কৰা পদক্ষেপ এইবাৰো অধিক সক্ৰিয়তাৰে অব্যাহত ৰাখিব। ইয়াৰ ভিতৰত আছে চৰকাৰী আৰু প্ৰাদেশিক মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকললৈ বিনামূলীয়া চাইকেল প্ৰদান, বিনামূলীয়া পাঠ্যপুথি প্ৰদান, স্নাতক পৰ্যায়লৈকে ছাত্ৰ ছাত্ৰীসকললৈ পাঠ্যপুথিৰ বাবে সাহায্য প্ৰদান, ডিগ্ৰী, চিকিৎসা বিজ্ঞান আৰু পলিটেকনিক শিক্ষানুষ্ঠানসমূহৰ স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকললৈ প্ৰতি মাহে ঊৰ্ধ্বতম 2000 টকালৈকে হোষ্টেল মাচুল ৰেহাই, উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা মেধাৱী ল'ৰা ছোৱালীলৈ স্কুটি প্ৰদান, চিকিৎসা বিজ্ঞানৰ বাহিৰে অন্যান্য স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি বছৰে 10,000 টকাৰ যাতায়াতী অনুদান প্ৰদান, দৰিদ্ৰ সীমাৰেখাৰ তলৰ সকলো ছাত্ৰ ছাত্ৰীসকললৈ মাচুল ৰেহাই, হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ অৰ্হতা সম্পন্ন ছাত্ৰ ছাত্ৰীসকললৈ আনন্দমূৰা বঁটা প্ৰদান আৰু অনুসূচিত জাতি, অনুসূচিত জনজাতি, সংখ্যালঘু আৰু চাহ বাগিচা সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীসকললৈ জলপানী প্ৰদান। অধ্যক্ষ মহোদয়, অভিনন্দন আঁচনি ছাত্ৰ ছাত্ৰীসকলৰ বাবে শৈক্ষিক ঋণৰ ক্ষেত্ৰত সাহায্য প্ৰদানৰ এই আঁচনিৰ জৰিয়তে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আমি আইন প্ৰণয়নৰ জৰিয়তে শিৱসাগৰ মহাবিদ্যালয়, কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়, বঙাইগাঁও মহাবিদ্যালয়,
যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়, উত্তৰ লখিমপুৰ মহাবিদ্যালয়, সন্দিকৈ ছোৱালী মহাবিদ্যালয় আৰু নগাঁও মহাবিদ্যালয় আৰু শিলচৰৰ গুৰুচৰণ মহাবিদ্যালয়ক বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীতকৰণ কৰা হ'ব। একে সময়তে অধ্যক্ষ মহোদয়, মই এই কথা ঘোষণা কৰিবলৈ ভাল পাইছোঁ, অধ্যক্ষ গৌৰৱ অনুভৱ কৰোঁ অধ্যক্ষ মহোদয়, অসমৰ মহান মুক্তিযুঁজাৰুলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ চিনস্বৰূপে আৰু উত্তৰ অসমত উচ্চ শিক্ষাৰ মান উন্নত কৰাৰ লক্ষ্যৰে গহপুৰত কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয় নামেৰে এখন নতুন বিশ্ববিদ্যালয় স্থাপন কৰা হ'ব। অধ্যক্ষ মহোদয়, ওদালগুৰিত বড়োলেণ্ড বিশ্ববিদ্যালয় এটা উপগ্ৰহীয় চৌহদ স্থাপন কৰা হ'ব। ভৱন আন্তঃগাঁথনিভাৱে ধাৰ্য কৰা ধনৰ উপৰঞ্চি প্ৰজ্ঞান ভাৰতী আঁচনি শিতানত মই এই বছৰ 1200 কোটি টকাৰ বাজেট মই ৰাখিছোঁ। অসম নগৰীয়া স্বাস্থ্য অভিযান বিগত সময়ছোৱাত সমগ্ৰ ৰাজ্যখনতে গ্ৰামাঞ্চলৰ ওপৰত গুৰুত্ব প্ৰদান কৰি প্ৰাথমিক স্বাস্থ্যসেৱাত সুব্যৱস্থা গ্ৰহণেৰে আমি ৰাইজৰ বাবে 3 তৰপীয়া স্বাস্থ্যসেৱা ব্যৱস্থাৰ ওপৰত অগ্ৰাধিকাৰ প্ৰদান কৰিছোঁ। নগৰীয়া অঞ্চলৰ লোকসকলৰ স্বাস্থ্যসেৱাৰ আৱশ্যকতাসমূহ পূৰণ কৰিবলৈ নগৰ অঞ্চলতো প্ৰাথমিক স্বাস্থ্যসেৱাৰ দিশটো অধিক উন্নত কৰাৰ প্ৰয়োজনীয়তা আছে বুলি আমি অনুভৱ কৰোঁ। নগৰ অঞ্চলৰ জনসাধাৰণৰ বাবে ব্যয়সাধ্য, সহজলভ্য আৰু মানসম্পন্ন স্বাস্থ্যসেৱা প্ৰদানৰ লক্ষ্যে অসম নগৰীয়া স্বাস্থ্য অভিযান আৰম্ভ কৰিবৰ কাৰণে মই প্ৰস্তাৱ ৰাখিছোঁ। এই অভিযানৰ প্ৰধান উপাদানসমূহে বৰ্তমানৰ ব্যৱধানসমূহ চিনাক্তকৰণ, নিৰ্দিষ্ট এলেকা আৰু প্ৰয়োজন ভিত্তিত পদক্ষেপ, সেকেন্ডাৰী আৰু টাৰ্চিয়াৰী স্বাস্থ্যসেৱাৰ সুসংযোজনেৰে প্ৰাথমিক স্বাস্থ্যসেৱাৰ সম্প্ৰসাৰণক সামৰি ল'ব। ব্যৱধানসমূহক চিনাক্ত কৰিবৰ কাৰণে সকলো নগৰীয়া স্বাস্থ্যসেৱা সম্পৰ্কীয় সা সুবিধাৰ বিতং ৰূপৰেখা প্ৰস্তুত কৰা হ'ব। নগৰীয়া অঞ্চলসমূহত প্ৰায় 1000 আশা কৰ্মীৰ নতুন সংযোজন কৰিবলৈ আৰু 20টা ফাষ্ট ৰেফাৰেল ইউনিট গঠন কৰিবৰ কাৰণে প্ৰস্তাৱ লোৱা হৈছে। ৰোগীয়া নৱজাতক আৰু জন্মতে কম ওজন থকা শিশুসকলৰ বিশেষ যত্ন ল'বলৈ এনেধৰণৰ ফাষ্ট ৰেফাৰেল ইউনিটত বিশেষ নৱজাতকৰ চিকিৎসা সেৱা গোট বা নৱজাতকৰ সুস্থিৰীকৰণ গোট গঠন কৰা হ'ব। সেকেন্ডাৰী পৰ্যায়ত প্ৰসূতিবিদ্যা সম্পৰ্কীয় সা সুবিধাৰ উন্নীতকৰণত গুৰুত্ব প্ৰদান কৰা হ'ব। টিকাকৰণ আৰু বিনামূলীয়া ৰোগ নিৰ্ণয়কাৰী সা সুবিধাসমূহ উন্নত কৰা হ'ব। ৰোগ পৰীক্ষণ আৰু চিকিৎসা সেৱাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ ওপৰত গুৰুত্ব প্ৰদানেৰে অসংক্ৰামক ৰোগ সম্পৰ্কীয় সেৱাসমূহ উন্নত কৰা হ'ব। এই প্ৰস্তাৱিত মিছনে স্বাস্থ্যসেৱাৰ সহজলভ্যতা, ৰোগৰ আগতীয়া চিনাক্তকৰণ, নগৰ অঞ্চলৰ লোকসকলৰ চিকিৎসা ব্যয়ৰ ফলকো হ্ৰাসকৰণ আৰু অপ্ৰত্যাশিত চিকিৎসা ব্যয়ৰ ফলত চহৰৰ দুখীয়া লোকসকলৰ ঋণগ্ৰস্ততাৰ পৰা ৰক্ষা কৰাটো সুনিশ্চিত হ'ব। মই ইয়াৰ কাৰণেও বাজেটত পৰ্যাপ্ত পৰিমাণৰ পুঁজি আমি ৰাখিছোঁ। অধ্যক্ষ মহোদয়, এইবাৰ আহোঁ আমাৰ অসমৰ এক গৌৰৱ উজ্জ্বল ইতিহাসলৈ। অধ্যায়টো হৈছে অধ্যক্ষ মহোদয়, অসমৰ চাহৰ 200 বছৰ। অসমৰ প্ৰায় 2 শতিকা জোৰা চাহ খণ্ডটো আমাৰ অৰ্থনীতিৰ মেৰুদণ্ড হিচাপে পৰিগণিত হৈছে। এইটো নকলেও হ'ব যে নিয়োগ সৃষ্টিৰ ক্ষেত্ৰতো চাহ উদ্যোগৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে। আমাৰ জনসংখ্যাৰ অধিক সংখ্যকে চাহৰ ওপৰত নিৰ্ভৰশীল। আনকি আজিও আমাৰ ৰপ্তানিৰ প্ৰায় 90% হৈছে চাহ। আমাৰ চৰকাৰে 2023 বৰ্ষটোত অসমৰ চাহৰ 200 বছৰীয়া জয়ন্তী উলহ মালহেৰে উদযাপন কৰিবলৈ বিচাৰিছে। অসমৰ চাহক এটা ব্ৰেণ্ড হিচাপে প্ৰচাৰ কৰিবলৈ আৰু চাহ শ্ৰমিকসকলৰ চহকী সামাজিক সাংস্কৃতিক ঐতিহ্যক প্ৰদৰ্শন কৰিবলৈ দেশৰ প্ৰধান মহানগৰসমূহৰ লগতে বিদেশতো আমি ৰোড শ্ব' আয়োজন কৰাৰ প্ৰস্তাৱ লৈছোঁ। চাহ বাগিচাৰ ভূমিৰ সম্ভাৱনীয়তাসমূহ প্ৰয়োগ কৰাৰ বাবে মুকলি কৰা হৈছে আৰু কৃষি আৰু ইয়াৰ সহযোগী খণ্ডৰ বাবে ইয়াক ব্যৱহাৰ কৰা হ'ব। অসমত অৰ্থডক্স চাহ আৰু বিশেষত্ব থকা চাহৰ উৎপাদনক উদগনি জনোৱাৰ অৰ্থে অসম চাহ উদ্যোগ বিশেষ উদগনি আঁচনিৰ খনক অধিক শক্তিশালী কৰা হ'ব আৰু প্ৰতিশ্ৰুতি অনুযায়ী অৰ্থডক্স আৰু বিশেষত্ব থকা চাহৰ ৰাজ সাহায্যৰ পৰিমাণ প্ৰতি কিলো চাহৰ বিপৰীতে 7 টকাৰ পৰা 10 টকালৈ বৃদ্ধিৰ প্ৰক্ৰিয়া চলি আছে। আৰু মই অসমৰ চাহৰ 200 বছৰীয়া জয়ন্তী উদযাপন উপলক্ষে মই ঘোষণা কৰিবলৈ পাই সুখী হৈছোঁ যে 2023-24 বিত্তীয় বৰ্ষত প্ৰতি কিলো চাহৰ বিপৰীতে এই উৎপাদনৰ ৰাজ সাহায্যৰ পৰিমাণ 12 টকাকৈ বৃদ্ধি কৰা হ'ব। মই এই আঁচনিৰ বাবে 100 কোটি টকা বাজেটত ধাৰ্য কৰিছোঁ। অধ্যক্ষ মহোদয়, তাৰোপৰি এটা গুৰুত্বপূৰ্ণ ঘোষণা মই কৰিবলৈ আগবাঢ়িছোঁ যে অহা 3 বছৰলৈ কৃষি আয়কৰৰ ওপৰত মই কৰ ৰেহাই ব্যৱস্থাৰ সম্প্ৰসাৰণৰ প্ৰস্তাৱ কৰিছোঁ। অধ্যক্ষ মহোদয়, চাহ বাগিচাৰ লেবাৰ লাইন বিশেষকৈ পথসমূহৰ আন্তঃগাঁথনিগত উন্নয়নৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা হ'ব। এই বৰ্ষত
চৰকাৰে বিশেষ সকাহ হিচাপে বাগিচাৰ লেবাৰ লাইনত বসবাস কৰি থকা চাহ শ্ৰমিকৰ পৰিয়ালসমূহৰ বকেয়া বিদ্যুতৰ বিলৰ ধনৰাশি এককালীন সাহায্য হিচাপে ৰেহাই দিয়াৰ ব্যৱস্থা কৰিব। ইয়াৰ বাবে মই 150 কোটি টকা ধাৰ্য কৰিছোঁ। অসমৰ চাহ বাগিচা অঞ্চলৰ গৰ্ভৱতী মহিলাৰ বাবে মঞ্জুৰী ক্ষতিপূৰণ আঁচনিৰ অধীনত ক্ষতিপূৰণৰ পৰিমাণ বৰ্তমানৰ 12,000 টকাৰ পৰা 15,000 টকালৈ বৃদ্ধি কৰা হ'ব। চাহ বাগিচাৰ প্ৰধান স্থানসমূহত 500টা মহাপ্ৰভু জগন্নাথ সমূহীয়া প্ৰেক্ষাগৃহ তথা দক্ষতা কেন্দ্ৰ নিৰ্মাণৰ বাবে আমাৰ চৰকাৰে এই বছৰত 200 কোটি টকা ধাৰ্য কৰিছে। মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত চাহ বাগিচাৰ লেবাৰ লাইনত 10,000টা গৃহ নিৰ্মাণ কৰা হ'ব। অসম চাহ নিগম পৰিসীমিতৰ শ্ৰমিকসকলৰ বৃহত্তৰ স্বাৰ্থকতা মনত ৰাখি ভৱিষ্যত নিধিৰ ওপৰত হোৱা সুতৰ বকেয়া ধন পৰ্যায়ক্ৰমে পৰিশোধৰ বাবে আমাৰ চৰকাৰে এই নিগমলৈ সাহায্য অব্যাহত ৰাখিছে আৰু এই বিত্তীয় বৰ্ষত মই ইয়াৰ বাবে 100 কোটি টকাৰ আবণ্টন দিছোঁ। অধ্যক্ষ মহোদয়, মই আৰু এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিবলৈ গৈছোঁ। অধ্যক্ষ মহোদয়, চাহ বাগিচা আৰু আদিবাসী সম্প্ৰদায়ক অন্যান্য পিছপৰা শ্ৰেণীৰ ভিতৰত এটা পৃথক উপশ্ৰেণী হিচাপে স্বীকৃতি প্ৰদান কৰা হ'ব আৰু এই ক্ষেত্ৰত আইনী চৰ্তাৱলী সাপেক্ষে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত OBC কোটাৰ ভিতৰত তেওঁলোকৰ বাবে 3% সংৰক্ষণৰ ব্যৱস্থা বিবেচনা কৰা হ'ব। অধ্যক্ষ মহোদয়, সাংস্কৃতিক পৰিচয়ৰ সন্ধান। আমাৰ সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰা সংৰক্ষণ কৰিবৰ কাৰণে আমি প্ৰতিশ্ৰুতিবদ্ধ। আমি আমাৰ পূৰ্বৱৰ্তী বাজেটসমূহত বহু পদক্ষেপ গ্ৰহণ কৰিছোঁ। বটদ্ৰৱা থান আৰু নাৰায়ণপুৰস্থিত মাধৱদেৱৰ জন্মস্থানৰ সংৰক্ষণ তথা পৰিচালনাৰ বাবে আমি এটা প্ৰকল্প হাতত লৈছোঁ। এই স্থানসমূহত নিৰ্মাণ কাৰ্য এই বৰ্ষতে সম্পূৰ্ণ হৈ উঠিব আৰু এই দুয়োটা স্থান কলা সংস্কৃতি আৰু আধ্যাত্মিকতাৰ কেন্দ্ৰ হিচাপে পৰিগণিত হ'ব। এই বিত্তীয় বৰ্ষত মই আৰু ঘোষণা কৰিবলৈ পাই অধ্যক্ষ মহোদয় ভাল পাইছোঁ যে অসম দৰ্শন আঁচনিৰ অধীনত আমি 8,000টা নতুন নামঘৰ সামৰি ল'বলৈ প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আমি অধিক সংখ্যক পৰ্যটকৰ আগমন তথা সমূহীয়া উৎসৱ উদযাপন কৰা ধৰ্মীয় প্ৰতিষ্ঠানসমূহক 2.5 লাখ টকাকৈ অনুদান প্ৰদান কৰা হ'ব। তদুপৰি অধ্যক্ষ মহোদয়, অসম দৰ্শন আঁচনিৰ অধীনত প্ৰাচীন ধৰ্মীয় অনুষ্ঠান 100 বছৰতকৈ অধিক পুৰণি নামঘৰ, মন্দিৰ, মছজিদ, গীৰ্জা, গুৰুদ্বাৰৰ প্ৰতিটোলৈকে 15 লাখ টকাকৈ প্ৰদান কৰা হ'ব। এই আঁচনিৰ বাবে মই 108 কোটি টকাৰ আবণ্টন দিছোঁ আৰু ইয়াৰ পূৰ্বে 130খন এনেধৰণৰ 100 বছৰ পুৰণি ধৰ্মীয় অনুষ্ঠানলৈ 10 লাখ টকাকৈ পুঁজি আগবঢ়োৱা হৈছিল। অধ্যক্ষ মহোদয়, গুৱাহাটীৰ প্ৰাচীন কামাখ্যা মন্দিৰ হৈছে ভাৰতৰ অন্যতম পবিত্ৰ মন্দিৰ, য'ত প্ৰতিদিনে 15,000 ভক্তই মন্দিৰ দৰ্শন কৰে। অম্বুবাচী মেলাৰ সময়ছোৱাত প্ৰতিদিনে ইয়াত 2 লাখ লোকৰ সমাগম ঘটে। কাশী বিশ্বনাথ কৰিডৰৰ পৰা অনুপ্ৰাণিত হৈ আমাৰ চৰকাৰে কামাখ্যা কৰিডৰৰ উন্নয়ন সাধন কৰিবলৈ আন্তৰিকতাৰে কামনা কৰিছে। ইয়ে ভক্তসকলৰ অহা যোৱা সহজ কৰি তোলাৰ লগতে ব্ৰহ্মপুত্ৰৰ সৈতে সংযোগকৰণৰ দ্বাৰা পাৰিপাৰ্শ্বিক অৱস্থা উন্নত কৰিব। অধ্যক্ষ মহোদয়, ইয়াৰ পিছতে আহোঁ ঐতিহাসিক ৰংঘৰলৈ। ৰংঘৰৰ ঐতিহাসিক গৌৰৱ সজীৱ কৰি ৰখাৰ অৰ্থে ৰংঘৰৰ সমীপৰ 83 বিঘা ভূমিত এটা এলেকাত আমি পৰ্যটকৰ সা সুবিধা উন্নয়ন সাধনৰ কাৰণে কাম হাতত লৈছোঁ। ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপ বিভাগৰ নীতি নিয়ম উলংঘন নকৰাকৈ এই কাম সম্পন্ন কৰা হ'ব। ইতিমধ্যে ভূমি অধিগ্ৰহণৰ ধন পৰিশোধৰ বাবে 32 কোটি টকা মুকলি কৰি দিয়া হৈছে আৰু 107 কোটি টকা ব্যয়ত এই প্ৰকল্পৰ কাম এপ্ৰিল 2023 চনৰ পৰা আৰম্ভ কৰা হ'ব। অধ্যক্ষ মহোদয়, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰ লগত জড়িত গৱেষণা আৰু ডকুমেণ্টেশ্যনক উদগনি জনাবলৈ আমি নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত এখন আসন প্ৰতিষ্ঠা কৰিম। গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰয়াত প্ৰতিমা বৰুৱা পাণ্ডেৰ মাটিয়াবাগ ৰাজহাউলী সংৰক্ষণৰ প্ৰয়াস হিচাপে আমাৰ চৰকাৰে উক্ত স্থান অধিগ্ৰহণ কৰি সমজি লৈছে। ইয়াক মেৰামতি কৰি এটা সংগ্ৰহালয় হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা চলি আছে। এই ক্ষেত্ৰত কিছু আইনী বাধা আছে যদিও আমাৰ বিশ্বাস যে আমি ইয়াক অতিক্ৰম কৰি ইতিমধ্যে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ সক্ষম হওঁ। বীৰ লাচিত ফুকনৰ বীৰত্বৰ কাহিনী দেশৰ চুকে কোণে প্ৰচাৰ কৰিবলৈ এই মহান অসমীয়া যোদ্ধাগৰাকীৰ বিষয়ে বিশাল আয়োজনেৰে এখন নাটক মঞ্চস্থ কৰাৰ আমি প্ৰস্তাৱ লৈছোঁ। ইয়াত 500 গৰাকীতকৈও অধিক বিশিষ্ট শিল্পীয়ে
ছত্ৰপতি শিৱাজী মহাৰাজৰ বাবে ৰচনা কৰা জান্তা ৰাজাৰ নাটকৰ আলমত নাট মঞ্চস্থ কৰিব। লাচিত বৰফুকনৰ বীৰত্বৰ প্ৰতি জনা শ্ৰদ্ধাঞ্জলি হিচাপে এই নাটকখন সমগ্ৰ দেশতে ব্যাপক ৰূপত প্ৰদৰ্শিত হ'ব। মই ভাবো অধ্যক্ষ মহোদয়, এইখন হৈছে লাচিত বৰফুকনৰ প্ৰতি আমাৰ প্ৰকৃত শ্ৰদ্ধাঞ্জলি। MLA LED আৰু শিথিল আঁচনি ৰূপায়ণৰ বাবে থকা নীতি নিৰ্দেশনাসমূহ আমি সালসলনি ঘটাম, যাতে এই আঁচনিসমূহ যোগ্য আঁচনিৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰিব পৰা যায়। অৰুণোদয় আঁচনিৰ অধীনত আমাৰ সত্ৰসমূহত থকা সকলো উদাসীন ভকতক আমি সামৰি ল'বলৈ প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। ইয়াৰ পিছত অধ্যক্ষ মহোদয়, মই আহিছোঁ এক সামাজিক ব্যাধি, যিটো বাল্য বিবাহ প্ৰতিৰোধ অভিযান। আমাৰ দেশৰ এই অংশত শিশু আৰু মাতৃৰ উচ্চ মৃত্যুৰ হাৰ স্বাস্থ্য খণ্ডৰ বাবে এটা উদ্বেগৰ বিষয় হিচাপে পৰিগণিত হৈ আহিছে। আমি এই বিষয়টো অতি গুৰুত্ব সহকাৰে লৈ প্ৰসূতি মাতৃৰ মৃত্যুৰ হাৰ 2014-16 বৰ্ষৰ পৰা 237 গৰাকীৰ পৰা 2018-20 বৰ্ষত 195 গৰাকীলৈ হ্ৰাস কৰিবলৈ সক্ষম হৈছোঁ। একেদৰে কেঁচুৱাৰ মৃত্যুৰ হাৰ 2014 চনৰ 49টিৰ পৰা 2020 চনত 36টিলৈ হ্ৰাস কৰিব পৰা হৈছে। বাল্য বিবাহ হৈছে শিশু আৰু মাতৃৰ উচ্চ হাৰৰ এক অন্যতম কাৰক। মহোদয়, মই ইয়াত উল্লেখ কৰিব বিচাৰিছোঁ যে ৰাজ্যখনত বাল্য বিবাহ বন্ধ কৰাটো কেৱল আৱশ্যকেই নহয়, ই অতি জৰুৰীও হৈ পৰিছে। সেয়ে আমাৰ চৰকাৰে এই বছৰৰ আৰম্ভণিতে বাল্য বিবাহ আইন 2006 উলংঘন কৰাসকলৰ বিৰুদ্ধে ব্যাপক অভিযান আৰম্ভ কৰিছে। অহা 2026 চনৰ ভিতৰত অসমক সম্পূৰ্ণ বাল্য বিবাহ মুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে আমাৰ চৰকাৰে সময়ে সময়ে এনে অভিযান অব্যাহত ৰাখিবৰ কাৰণে বদ্ধপৰিকৰ। সকলো গাঁও পঞ্চায়তৰ সচিবক বাল্য বিবাহ নিবাৰণ বিষয়া হিচাপে মনোনীত কৰা হৈছে। তেওঁলোকে বাল্য বিবাহ ৰোধ কৰা, ভুক্তভোগীক সুৰক্ষা দিয়া আৰু অপৰাধীৰ শাস্তি নিশ্চিত কৰাৰ উদ্দেশ্যে এজাহাৰ দাখিল কৰিব। আমাৰ জিলা আৰক্ষীয়ে প্ৰতি 6 মাহৰ মূৰে মূৰে বাল্য বিবাহত জড়িত অপৰাধীৰ বিৰুদ্ধে ব্যাপক অভিযান চলাব। মই এই অভিযান মিছন সময় নিৰ্ধাৰিত ৰূপত ৰূপায়িত হ'ব আৰু বাল্য বিবাহ নিবাৰণী আইন 2006, পক্সো আইন 2012, কিশোৰ বিচাৰ সুৰক্ষা আইন 2015 আৰু শিক্ষাৰ অধিকাৰ আইন 2009 আদি শিশু আৰু মহিলাৰ স্বাৰ্থৰ সৈতে জড়িত বিশেষ আইনসমূহৰ কাৰ্যকৰী বলবৎকৰণৰ বাবে প্ৰাসংগিক চৰকাৰী বিভাগসমূহ, বেচৰকাৰী সংগঠন, হিতৈষী স্বেচ্ছাসেৱী আদিৰ সহযোগিতাত মহিলা আৰু শিশুৰ সৈতে জড়িত সকলো কাৰ্যসূচী আৰু সেৱা সংযোজিত কৰা হ'ব। এই মিছনে মূলতঃ নিৰীক্ষণ প্ৰতিষ্ঠানসমূহক শক্তিশালীকৰণ, হেল্পলাইন স্থাপন আৰু ভুক্তভোগীৰ পুনৰ সংস্থাপন আদি বিষয়ত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিব। অধ্যক্ষ মহোদয়, এগৰাকী মহিলা আৰু মাতৃ হিচাপে মই আহ্বান জনাব বিচাৰিছোঁ যাতে কন্যা সন্তানৰ স্বাৰ্থ বিঘ্নিত হোৱা এনে অনৈতিক কাৰ্যত কোনো লোক জড়িত নহয়। আৰু মই এই কথা দৃঢ়ভাৱে ক'ব বিচাৰিছোঁ যে কোনো ব্যক্তি যদি এনে অনৈতিক কাৰ্যত জড়িত হয় তেন্তে তেখেতৰ ক্ষেত্ৰত কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এই নতুন অভিযানক মহিলা, শিশু আৰু শিশু উন্নয়ন বিভাগৰ অধীনত সামৰি লোৱা হৈছে আৰু তাৰ বাবে মই 200 কোটি টকাৰ আবণ্টন ৰাখিছোঁ। অধ্যক্ষ মহোদয়, আৰু এক গুৰুত্বপূৰ্ণ অধ্যায়লৈ আহিছোঁ, সেয়া হৈছে আমাৰ গাঁও আমাৰ গৌৰৱ। ভাৰতৰ আত্মা অৰ্থাৎ প্ৰকৃত জীৱনী শক্তি গাঁৱত থাকে। গান্ধীজীৰ এই আপ্তবাক্য আজিও সত্য আৰু শুদ্ধ। অসমৰ 86% লোক গ্ৰামাঞ্চলত বসবাস কৰে। ৰাজ্যখনত প্ৰায় 26,000ৰো অধিক গাঁও আছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এনে এখন গাঁৱৰ সপোন দেখে য'ত জ্যেষ্ঠজনে পথ প্ৰদৰ্শন কৰে আৰু কনিষ্ঠ প্ৰজন্মই উদ্ভাৱনী চিন্তাধাৰাৰে গাঁৱৰ পৰিৱেশৰ উত্তৰণত আগভাগ লয়। অধ্যক্ষ মহোদয়, তেনে এখন গাঁৱৰ কথাকে চিন্তা কৰি অধ্যক্ষ মহোদয়, প্ৰতিখন গাঁৱৰ সত্তাক উজ্জীৱিত কৰাৰ লগতে গাঁওবাসীৰ মাজত একাত্মতাবোধ সৃষ্টি কৰাৰ লগতে প্ৰতিখন গাঁৱত গাঁও প্ৰতিষ্ঠা দিৱস পালন কৰা হ'ব আৰু ইয়াৰ বাবে আমি প্ৰতিখন গাঁৱলৈ এককালীনভাৱে প্ৰথম পৰ্যায়ত 5,000 টকাকৈ উদগনিমূলক পুঁজি আমি আগবঢ়াইছোঁ। দ্বিতীয়তে অধ্যক্ষ মহোদয়, ন্যূনতম সমৰ্থিত মূল্যত ধান আহৰণৰ জৰিয়তে চৰকাৰে ৰাজ্যখনৰ কৃষকসকলৰ আয় বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। ইয়াৰ সৈতে সংগতি ৰাখি মই ঘোষণা কৰিবলৈ পাই সুখী হৈছোঁ যে আত্মনিৰ্ভৰশীল কৃষিৰ বাবেও আমি এটি নীতি গ্ৰহণ কৰিছোঁ, য'ত মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ পুঁজিৰে অসম কৃষি বিপণন পৰিষদ আৰু অসম খাদ্য অসামৰিক যোগান নিগমৰ দ্বাৰা ৰাজ্যৰ কৃষকসকলৰ পৰা উদগনিমূলক দৰত মিলেট আৰু সৰিয়হ ক্ৰয় কৰা হ'ব।
স্বনিৰ্ভৰশীল নাৰী আঁচনিৰ অধীনত হস্ততাঁত বস্ত্ৰৰ আহৰণ অব্যাহত থাকিব আৰু আমি চৰকাৰী যোগানৰ বাবে গ্ৰামাঞ্চলৰ পৰা হস্ততাঁত উৎপাদিত বস্ত্ৰ ক্ৰয়ৰ হাৰ বৃদ্ধি কৰিব বিচাৰিছোঁ। অধ্যক্ষ মহোদয়, ইয়াৰ পিছত আহিছোঁ আৰু এক গুৰুত্বপূৰ্ণ অধ্যায়লৈ, সেয়া হৈছে খেল মহাৰণ আৰু সাংস্কৃতিক মহাসংগ্ৰাম। অধ্যক্ষ মহোদয়, অসম আজি প্ৰত্যাশা আৰু আশাবাদৰ আৰ্হিস্বৰূপ হৈ পৰিছে। চৌদিশে ইতিবাচকতা বিৰাজমান। সামাজিক খণ্ডৰ কাৰ্যসূচীসমূহ প্ৰতিটো চুকে কোণে অব্যাহত উন্নয়নমূলক কাম কাজসমূহে নাগৰিকসকলক উৎসাহিত কৰিছে। সকলো নেতিবাচকতা পৰিহাৰ কৰা অসমৰ যুৱ সমাজ আজি ইতিবাচকতা আৰু শক্তিৰ প্ৰতীক স্বৰূপ হৈ উঠিছে। বহু ৰূপত ই আজি অনুভূত। বন্ধ, হৰতাল আৰু ধৰ্ণাৰ ঘটনা উল্লেখযোগ্যভাৱে আমাৰ ৰাজ্যখনত হ্ৰাস পাইছে। গতিকে এই পৰিৱেশ বৰ্তাই ৰাখিবৰ কাৰণে 1 লাখ চাকৰি সৃষ্টিৰ প্ৰয়াস, শিক্ষাৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিনিয়োগ আৰু স্বনিয়োজনৰ প্ৰয়াসলৈ উদগনিয়ে যুৱ সমাজক পুনৰ শক্তিশালী কৰি তুলিছে। একেদৰে আমি তেওঁলোকক ক্ৰীড়া আৰু সাংস্কৃতিক কাৰ্যসূচীৰ জৰিয়তেও জড়িত কৰি ৰাখিব বিচাৰিছোঁ। আমি গুজৰাটৰ খেল মহাকুম্ভৰ আৰ্হিত খেল মহাৰণ অনুষ্ঠিত কৰিবলৈ পৰিকল্পনা কৰিছোঁ। এই বৃহৎ ক্ৰীড়া অনুষ্ঠান হৈছে তৃণমূল পৰ্যায়ত জনসাধাৰণক জড়িত কৰি প্ৰতিভাৰ চিনাক্তীকৰণৰ বাবে অনুকূল পৰিৱেশ সৃষ্টিৰ বাবে এক পদক্ষেপ। প্ৰতিযোগিতাসমূহ ৰাজহ গাঁও পৰ্যায়ৰ পৰা উন্নয়ন খণ্ড পৰ্যায়ত আৰম্ভণি কৰি তাৰপিছত জিলা পৰ্যায়ত আৰু সৰ্বশেষত ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত কৰা হ'ব। এই অনুষ্ঠানৰ বাবে 5টা খেলৰ বিভাগ চিনাক্ত কৰা হৈছে আৰু ইয়াৰ বাবে প্ৰথম পৰ্যায়ত প্ৰতিখন গাঁৱক এই বছৰ 10,000 টকাকে দিয়া হ'ব। অধ্যক্ষ মহোদয়, সাংস্কৃতিক মহাসংগ্ৰামৰ অধীনত গাঁও অঞ্চলৰ সাংস্কৃতিক প্ৰতিভাসমূহ চিনাক্তকৰণ আৰু উৎসাহিত কৰিব বিচৰা হৈছে। এই আঁচনিৰ অধীনত প্ৰতিখন ৰাজহ গাঁৱে 6টা শাখা যেনে জ্যোতি সংগীত, বিষ্ণু সংগীত, ৰাভা সংগীত, ভূপেন্দ্ৰ সংগীত, ৰবীন্দ্ৰ সংগীত, জনজাতীয় নৃত্য আৰু বিহুৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিব আৰু গাঁৱৰ প্ৰতিযোগিতাৰ বিজয়ীসকলে উন্নয়ন খণ্ড আৰু জিলা পৰ্যায়ত নিজৰ মাজত প্ৰতিযোগিতাত নামিব আৰু সৰ্বশেষত ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত ই সমাপ্ত হ'ব। আৰু এই বছৰ ইয়াৰ বাবে মই প্ৰতিখন ৰাজহ গাঁৱত 10,000 টকাকে মই আগবঢ়াইছোঁ। এই দুইটা পদক্ষেপৰ বাবে মই 60 কোটি টকা বাজেটত আবণ্টন কৰিছোঁ। অধ্যক্ষ মহোদয়, ইয়াৰ পিছত আহিছোঁ নাৰী সবলীকৰণ কেন্দ্ৰিক আন্দোলন পুনৰ্জীৱিতকৰণ। মহোদয়, আত্মসহায়ক গোট গঠনৰ দ্বাৰা নাৰী সবলীকৰণৰ বাবে অসম ৰাজ্যিক গ্ৰাম্য চিকিৎসা অভিযান সমিতিৰ অধীনত চলোৱা আমাৰ প্ৰচেষ্টা হিচাপে অসমৰ 34.35 লাখকৈ অধিক পৰিয়ালক সামৰি 3.27 লাখ আত্মসহায়ক গোট গঠিত হৈছে। তদুপৰি আত্মসহায়ক গোটৰ মহিলাসকলৰ সম্ভাৱনীয়তাক লক্ষ্য ৰাখি মহিলা উদ্যমীৰ ক্ষেত্ৰত আমাৰ চৰকাৰে গুৰুত্ব আৰোপ কৰিব বিচাৰিছে। আত্মসহায়ক গোটৰ সৈতে জড়িত প্ৰতিগৰাকী মহিলাকে ঘৰুৱা ভিত্তিত উদ্যমীলৈ ৰূপান্তৰ কৰিবলৈ উৎসাহিত কৰা হ'ব। এই প্ৰক্ৰিয়া খৰতকীয়াকৈ আৰম্ভ কৰিবৰ কাৰণে প্ৰতিগৰাকী আত্মসহায়ক গোটৰ সদস্যক আমি নিজা বেংক একাউণ্ট থকাটো নিশ্চিত কৰিম। দ্বিতীয় পৰ্যায়ত আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যৰে তেনে বেংক একাউণ্টত আমি 1000 টকাকে বিতৰণ কৰিম, যাতে বেংক একাউণ্টসমূহ সক্ৰিয় হৈ থাকে আৰু তেওঁলোকে ব্যৱসায় প্ৰকল্প প্ৰস্তাৱ আগবঢ়াবলৈ তেখেতসকল অনুপ্ৰাণিত হয়। যদিহে তেওঁলোকে প্ৰস্তাৱ তেওঁলোকৰ অনুমোদিত হয়, তেতিয়াহ'লে প্ৰত্যেকগৰাকী মহিলাই পৰৱৰ্তী পৰ্যায়ত 10,000 টকাকে লাভ কৰিব, যে তেওঁৰ ব্যৱসায়ক এক সফল ঘৰুৱা উদ্যোগলৈ পৰিৱৰ্তিত কৰিব পাৰে। এই সকলো লেনদেন আমি লাভালাভ হস্তান্তৰ DBT পদ্ধতিত আমি কৰিম আৰু এই প্ৰয়াসৰ যোগেৰে আমি অসমৰ 30 লাখ মহিলা উদ্যমী সৃষ্টিৰ বাবে পৰিকল্পনা কৰিছোঁ। মহোদয়, মাতৃ আৰু শিশুৰ যত্নৰ বাবে অংগনবাড়ী কেন্দ্ৰৰ যোগেদি প্ৰদান কৰা হৈ আছে আৰু ইয়াৰ গুৰুত্ব উপলব্ধি কৰি আমাৰ চৰকাৰে চলিত বছৰত প্ৰায় 5,000 অংগনবাড়ী কেন্দ্ৰ স্থাপন সম্পূৰ্ণ কৰিব। অধ্যক্ষ মহোদয়, ই এটা আৰু গুৰুত্বপূৰ্ণ প্ৰস্তাৱ। অধ্যক্ষ মহোদয়, প্ৰায় 1,13,820 গৰাকী বিধৱাই ৰাষ্ট্ৰীয় বিধৱা পেঞ্চনৰ প্ৰতি মাহে 300 টকাকৈ লাভ কৰি আহিছে। আমি এই বিধৱাসকলৰ তালিকা পৰীক্ষা কৰি যিসকলে ইতিমধ্যে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হোৱা নাই, তেওঁলোকক প্ৰতি মাহে 300 টকাৰ উপৰিও 950 টকাৰ টপ আপ কৰিছোঁ। তেখেতসকলে মুঠ 1250 টকা পাব পাৰে আৰু এই প্ৰস্তাৱ মই ৰাখিছোঁ। অধ্যক্ষ মহোদয়, এতিয়া আহোঁ আমাৰ ৰাজ্যখনৰ আৰু এক গুৰুত্বপূৰ্ণ পথ, যিটোৱে হৈছে বিকাশৰ পথ সৃষ্টি।
বিকাশৰ পথ সৃষ্টিৰ বাবে ৰাস্তা ঘাট আৰু দলং নিৰ্মাণৰ প্ৰকল্প অতিকৈ গুৰুত্বপূৰ্ণ। গুৱাহাটী উত্তৰ গুৱাহাটী দলঙৰ কাম খৰতকীয়াকৈ আগবাঢ়ি আছে। পলাশবাৰী শুৱালকুছি দলং, মাজুলী দলং, পাগলাদিয়া দলং, লখিমপুৰ গুণাসুতি দলঙৰ প্ৰস্তুতিৰ কাম সঠিক পথত আগবাঢ়ি গৈছে। বিগত বৰ্ষৰ বাজেটত মই 4খন ধজ্জাবাহী সংযোগী আঁচনি ঘোষণা কৰিছিলোঁ। আপোনালোক সকলোৱে অৱগত যে মুখ্যমন্ত্ৰীৰ উন্নত পকীপথ নিৰ্মাণৰ আঁচনিৰ অধীনত 1260 কিলোমিটাৰ পথৰ উন্নীতকৰণৰ কাম চলি আছে। মুখ্যমন্ত্ৰীৰ মথাউৰি পকীকৰণ আঁচনিৰ অধীনত 90 কিলোমিটাৰ কাম আগবাঢ়িছে আৰু মুখ্যমন্ত্ৰীৰ পথ নৱীকৰণ আঁচনিৰ অধীনত আমি 1849 কিলোমিটাৰ পথ উন্নয়নৰ কাম আৰম্ভণি কৰিছোঁ। মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণৰ আঁচনিৰ অধীনত চৰকাৰে সংযোগহীন যোগ্য বসতিস্থল অথবা বৰ্তমানৰ অতিশয় জৰাজীৰ্ণ পথ থকা বসতিস্থলৰ বাবে 3000 কিলোমিটাৰ দৈৰ্ঘ্যৰ 2000 নতুন পথ প্ৰদান কৰিব। শেহতীয়াকৈ অনুষ্ঠিত হোৱা অধ্যক্ষ মহোদয় স্থানীয় নিকায়ৰ নিৰ্বাচনত ৰাইজে আমাক অভূতপূৰ্ব জনাদেশেৰে আশীৰ্বাদ দিছিল আৰু সেইকাৰণে পৌৰসভাসমূহৰ উন্নত পথ সংযোগৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ আমাৰ চৰকাৰে মুখ্যমন্ত্ৰীৰ নগৰীয়া পথ পথীকৰণ আঁচনি নামৰ এক নতুন ধজ্জাবাহী আঁচনি ঘোষণা কৰিছে। যোৱা বছৰ ঘোষণা কৰা 4খন ধজ্জাবাহী সংযোগী আঁচনিৰ অধীনত এই বিত্তীয় বৰ্ষত অতিৰিক্ত 3000 কিলোমিটাৰ পথ নিৰ্মাণ কৰা হ'ব আৰু মই বাজেটত গড়কাপ্তানি বিভাগৰ অধীনত থকা তেওঁলোকৰ যিখিনি গ্ৰান্টছ আছে মই তাত মই পুঁজি ৰাখিছোঁ, পিছৰ পৰ্যায়ত মই কম। ৰাজহুৱা সেৱা অধিকাৰৰ আয়োগ মই সদনৰ সন্মানীয় সদস্যসকলক অৱগত কৰি পেলাই সুখী হৈছোঁ যে অসম ৰাজহুৱা সেৱাৰ অধিকাৰ আইনৰ অধীনত এতিয়ালৈকে 48 লাখ আবেদন নিষ্পত্তি কৰা হৈছে। ৰাজহুৱা সেৱা পৰ্টেল RTPS পৰ্টেলত আমি প্ৰতিশ্ৰুতি দিয়া 95টা সেৱাৰ লগত 2023 মাৰ্চলৈকে 300 সেৱা যোগ দিয়া হ'ব। ৰাজহুৱা সেৱা প্ৰদানত প্ৰযুক্তিৰ বৰ্ধিত ব্যৱহাৰ আৰু স্বচ্ছতাৰ বাবে থকা আমাৰ দায়বদ্ধতাক ই প্ৰতিফলিত কৰে। মিছন বসুন্ধৰাৰ অনলাইন সেৱাও ৰাজহুৱা সেৱা অধিকাৰ পৰ্টেলৰ যোগেৰে সম্প্ৰসাৰিত কৰা হৈছে। ৰাজহুৱা সেৱা অধিকাৰ পৰ্টেলক সকলো চৰকাৰী সেৱাৰ ক্ষেত্ৰত একক প্ৰৱেশ বিন্দুৰূপে উন্নীত কৰি সেৱা সেতু নামেৰে পুনৰ নামকৰণ কৰা হৈছে। অসম ৰাজহুৱা সেৱা অধিকাৰ আইনৰ নিৰ্দেশিত ৰাজহুৱা সেৱা প্ৰদানৰ নিৰ্ধাৰিত সময়সীমা পালন আৰু চৰকাৰী কৰ্মচাৰীৰ দায়বদ্ধতা সংক্ৰান্তত আমাৰ চৰকাৰে অসম ৰাজ্যিক ৰাজহুৱা সেৱাৰ অধিকাৰ আয়োগ গঠন কৰিব। নিৰ্ধাৰিত সময়ত জাননীকৃত সেৱা আগবঢ়াবলৈ অক্ষম হোৱা মনোনীত বিষয়াসকলক শাস্তি দিয়াৰ বাবে আয়োগৰ অধিকাৰ থাকিব। অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰৰ ই এক অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ইয়াৰ পিছত আহিছোঁ আমাৰ কৰ্মচাৰীসকলৰ ওচৰত। আমাৰ কৰ্মচাৰীৰ কাষত আপোন ঘৰ আৰু আপোন বাহন। অধ্যক্ষ মহোদয়, প্ৰতিজন বেতনভোগী কৰ্মচাৰীৰে এটা নিজা ঘৰ আৰু এখন বাহনৰ সপোন দেখে। এই প্ৰয়োজনীয়তাক স্বীকৃতি দি আমি আপোন ঘৰ আঁচনি আৰম্ভণি কৰিছিলোঁ। এতিয়ালৈকে মুঠ 4,984 কোটি টকা ঋণ বন্দোবস্তেৰে 36,159 গৰাকী কৰ্মচাৰী ইয়াৰ দ্বাৰা উপকৃত হৈছে। গৃহ নিৰ্মাণ ঋণৰ সুদ শিতানত অনুদানৰ বাবে আমি 384 কোটি টকা ব্যয় কৰিছোঁ। অহা বছৰো আমি এই আঁচনিখন অব্যাহত ৰাখিম আৰু ইয়াৰ বাবে মই বাজেটত 108 কোটি টকাৰ প্ৰস্তাৱ ৰাখিছোঁ। এখোজ আগুৱাই আমি আপোন বাহন আঁচনিখন প্ৰৱৰ্তন কৰিছোঁ, যাৰ যোগেৰে মটৰ গাড়ী ঋণৰ ক্ষেত্ৰত চৰকাৰী কৰ্মচাৰীসকলে নতুনকৈ নিযুক্তিপ্ৰাপ্ত কৰ্মচাৰীসকলেও 2% ঋণ ৰেহাইৰ বিশেষ সুবিধা লাভ কৰিব। মহিলা আৰু দিব্যাংগজনৰ বাবে ই 3%লৈ বৃদ্ধি কৰা হৈছে আৰু এই বিত্তীয় বৰ্ষত মই এই আঁচনিখনৰ কাৰণে 12 কোটি টকাৰ প্ৰস্তাৱ ৰাখিছোঁ। অধ্যক্ষ মহোদয়, চিকিৎসাজনিত ব্যয় পৰিশোধ ব্যৱস্থাৰ সৰলীকৰণৰ বাবে মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা প্ৰৱৰ্তন কৰা হ'ব। ই চৰকাৰী কৰ্মচাৰী, পেঞ্চনাৰ আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীলসকলে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত চিকিৎসাজনিত ব্যয় আদায়ৰ বাবেও তথ্য প্ৰযুক্তি সমৰ্পিত পৰ্টেলৰ সুবিধা লাভ কৰিব। অধ্যক্ষ মহোদয়, নতুন আন্তঃগাঁথনিৰ প্ৰয়াস। ইতিমধ্যে ৰাজ্যখনত আন্তঃগাঁথনিৰ ক্ষেত্ৰত এক নতুন প্ৰয়াস কৰিবলৈ চেষ্টা কৰিছে অধ্যক্ষ মহোদয়, আৰু সেই ক্ষেত্ৰত মই ইতিমধ্যে বাহ্যিকভাৱে সমৰ্থিত প্ৰকল্পৰ দৰে কেইবাটাও গুৰুত্বপূৰ্ণ মূলধনী প্ৰকল্পৰ কথা উল্লেখ কৰিছোঁ, যিসমূহে আন্তঃগাঁথনি সৃষ্টিৰ ক্ষেত্ৰত এক মাপকাঠি নিৰ্ধাৰণ কৰিছে। নিডাৰ অধীনত 10,000 কোটি টকাৰ প্ৰকল্পৰে
পৰিবহণ, পৰ্যটন, শিক্ষা আৰু অন্যান্য সামাজিক খণ্ডসমূহৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ কাম হাতত লোৱা হৈছে। মহোদয়, মই উল্লেখ কৰিব বিচাৰিছোঁ যে 2023-24 বৰ্ষত আন কেতবোৰ আন্তঃগাঁথনিমূলক প্ৰকল্প সম্পূৰ্ণ কৰি তোলা হ'ব। অসম মালা কাৰ্যসূচীৰ অধীনত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ হৈ আছে। ইয়াৰ ভিতৰত SOPD, বহি সাহায্যপ্ৰাপ্ত প্ৰকল্প আৰু নিডা অন্তৰ্ভুক্ত হৈ আছে। SOPDৰ অধীনত 18টা চুক্তি পেকেজৰ জৰিয়তে 343 কিলোমিটাৰ দৈৰ্ঘ্যৰ 14টা পথ নিৰ্মাণৰ কাম হাতত লোৱা হৈছে আৰু ইয়াৰে আমি 110 কিলোমিটাৰ দৈৰ্ঘ্যৰ 5টা কাম সম্পূৰ্ণ হৈ উঠিছে আৰু বাকীকেইটা পেকেজৰ কাম অগ্ৰগতিৰ বিভিন্ন পৰ্যায়ত আছে আৰু 2024 চনৰ ভিতৰত প্ৰায় কেইটা কাম সম্পূৰ্ণ হৈ উঠিব। অধ্যক্ষ মহোদয়, অসম মালা কাম এতিয়ালৈকে 1861.6 কোটি টকা মুকলি কৰি দিয়া হৈছে আৰু 2023 চনলৈকে প্ৰায় 1465 কোটি টকা ব্যয় হৈছে। ইয়াৰ পিছত অধ্যক্ষ মহোদয়, আসাম সেকেন্ডাৰী ৰোড নেটৱৰ্ক ইম্প্ৰুভমেণ্ট প্ৰজেক্টৰ অধীনত এছিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট বেংকৰ অধীনত 3519.27 কোটি টকাৰ অৰ্থসাহায্যত 247 কিলোমিটাৰ দৈৰ্ঘ্যৰ 8টা পথ নিৰ্মাণৰ কাম চলি আছে। ইয়াৰ ভিতৰত ঐতিহাসিক ধোদৰ আলিও অন্তৰ্ভুক্ত হৈছে। SSCC IPৰ অধীনত 3994 কোটি টকা ব্যয় সাপেক্ষে 312.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণৰ কাম হাতত লোৱা হৈছে। ইয়াৰ ভিতৰত পাহাৰীয়া জিলা ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ লগতে বিটিআৰ আৰু বৰাক উপত্যকাৰ একোটাকৈ মূল পথো অন্তৰ্ভুক্ত হৈ আছে। নিডাৰ অধীনত আমি 1252.14 কোটি টকা ব্যয়েৰে 135 কিলোমিটাৰ দৈৰ্ঘ্যৰ 5টা পথ নিৰ্মাণৰ কামো হাতত লৈছোঁ। এই আঁচনিত গোলাঘাট জিলাৰ পণ্ডিত হেমচন্দ্ৰ গোসাঁই পথো অন্তৰ্ভুক্ত হৈছে আৰু ইতিমধ্যে এই গোটেইকেইখন আঁচনিৰ কাম আৰম্ভণি কৰিবৰ কাৰণে প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। অধ্যক্ষ মহোদয়, আৰু কিছু গুৰুত্বপূৰ্ণ প্ৰস্তাৱ মই আগবঢ়াব বিচাৰিছোঁ। তাৰ ভিতৰত আছে গুৱাহাটী ৰিং ৰোডক বাস্তৱায়িত কৰিবৰ কাৰণে আমি যথেষ্টখিনি কষ্ট কৰি আছোঁ। এই প্ৰকল্পত খানাপাৰাৰ পৰা নাৰেংগীলৈ বাইহাটা চাৰিআলি, ডুমুনি চকী, কুৰুৱাৰ মাজেৰে 91 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ কৰা হ'ব, য'ত ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ নাৰংগীৰ সৈতে উত্তৰ পাৰৰ কুৰুৱা সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত এখন 6 লেনযুক্ত দলঙো অন্তৰ্ভুক্ত কৰা হ'ব। ধুবুৰী ফুলবাৰী দলঙৰ উপৰি শুৱালকুছিৰ সৈতে পলাশবাৰীক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত 3197.20 কোটি টকাৰে আন এখন আৰু ইয়াৰ নিৰ্মাণৰ কাজিৰঙাৰ বন্যপ্ৰাণীৰ আহ যাহ সুবিধাতে উৰণীয়া সেতু নিৰ্মাণৰ বাবে ধনৰ মঞ্জুৰি আৰু যাৱতীয় অনুমোদন প্ৰক্ৰিয়া চূড়ান্ত পৰ্যায় পাইছেহি। ব্ৰহ্মপুত্ৰৰ ওপৰত 925 কোটি টকা ব্যয়েৰে মাজুলী আৰু যোৰহাট সংযোগী দলং নিৰ্মাণ, 969.15 কোটি টকা ব্যয়েৰে মাজুলীৰ বালিচাপৰিৰ পৰা লখিমপুৰৰ বঙালমৰাৰ মাজত দুইটা আৰু সোৱণশিৰি নৈৰ ওপৰত দুখন গুৰুত্বপূৰ্ণ দলং গঢ়া পথ উন্নয়ন আৰু 248 কোটি টকা ব্যয় সাপেক্ষে কুমাৰীপাৰা আৰু নয়াবস্তিৰ মাজত পাগলাদিয়া নৈৰ ওপৰত গুৰুত্বপূৰ্ণ দলঙৰ নিৰ্মাণ কাৰ্য পূৰ্ণ গতিত চলি আছে। নিৰ্মাণৰ বাবে প্ৰস্তাৱিত কিছু গুৰুত্বপূৰ্ণ উৰণীয়া সেতু হৈছে অধ্যক্ষ মহোদয়, গোপীনাথ বৰদলৈ পথত 4 লেনযুক্ত এলিভেটেড কৰিডৰ, গুৱাহাটী গড়ভাঙ্গা পথৰ চাইকেল ফেক্টৰী সংযোগত উৰণীয়া সেতু, RK চৌধুৰী পথৰ ফটাশিল চাৰিআলিত উৰণীয়া সেতু, GS ৰোডৰ ডাউনটাউন হাস্পতালৰ সমীপত আৰু ৰাজীৱ ভৱনৰ সমীপত উৰণীয়া সেতু, কামাখ্যা মন্দিৰলৈ বিকল্প এলিভেটেড পথ, দীপৰ বিলৰ সমীপত হস্তিদণ্ডী স্থানত হাতীৰ আহ যাহৰ বাবে আণ্ডাৰপাছ, গুৱাহাটীত শ্বহীদ স্মাৰক সংযোগী পথ আৰু কইনাধাৰা পথৰ মাজত দীপৰ বিলৰ ওপৰেৰে এলিভেটেড পথ, যোৰহাটৰ বৰুৱা চাৰিআলিৰ পৰা ভোগদৈ দলঙলৈ উৰণীয়া সেতু, আমোলাপট্টি ৰেলৱে ক্ৰছিঙত উৰণীয়া সেতু, মানকটা ৰেলৱে ক্ৰছিঙত উৰণীয়া সেতু, ডিব্ৰুগড়ৰ লাহোৱাল ৰেলৱে ক্ৰছিঙত উৰণীয়া সেতু, ডিফু ষ্টেডিয়ামৰ পৰা ডিফু প্ৰধান ডাকঘৰলৈ উৰণীয়া সেতু, শিলচৰ কালাইন পথত এলিভেটেড পথ, অসম মালাৰ অধীনত 4টা পথ কৰিডৰ নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। অধ্যক্ষ মহোদয়, ইয়াৰ পিছত ডিব্ৰুগড়, কাছাৰ, তেজপুৰ আৰু যোৰহাট চহৰৰ মাজমজিয়াত অৱস্থিত জিলা কাৰাগাৰসমূহ স্থানান্তৰ কৰা হ'ব, যাতে ৰাইজৰ বাবে উদ্যানৰ আৰ্হিত নগৰীয়া মুকলি স্থানৰ সৃষ্টি কৰিব পৰা যায়। কেইবাটাও নতুন জিলা পুথিভঁৰাল আৱৰ্ত ভৰণ নিৰ্মাণ কৰা হ'ব। বৰ্তমানৰ নেহেৰু ষ্টেডিয়ামখনক অধিক শক্তিশালী কৰা হ'ব। ইয়াৰ জৰিয়তে খনিকৰ সংহত ক্ৰীড়া চৌহদৰ আসনৰ সংখ্যা 5000ৰ পৰা
15,000লৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ লোৱা হৈছে। গুৱাহাটী ৰবীন্দ্ৰ ভৱনৰ পুনৰ নিৰ্মাণ কৰা হ'ব। গুৱাহাটী মহানগৰীত হ'বলগীয়া কেইটামান উল্লেখনীয় নতুন আন্তঃগাঁথনি হৈছে অত্যাধুনিক আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়, শংকৰদেৱ কলাক্ষেত্ৰ আৰু ITA মাস্কোৱাত 5,000 আসনযুক্ত প্ৰেক্ষাগৃহ, কৰিমগঞ্জ আৰু শিৱসাগৰত 2খন নতুন চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য আৰম্ভণি হ'ব। অধ্যক্ষ মহোদয়, প্ৰায় 2,165.56 লাখ টকা ব্যয় সাপেক্ষে নতুন দিল্লীৰ দ্বাৰকাত নতুন অসম ভৱন, 6,610.2 লাখ টকা সাপেক্ষে নতুন দিল্লীৰ অসম ভৱন আৰু 9,991.23 লাখ সাপেক্ষে কলকাতাত অসম ভৱন নিৰ্মাণৰ কাম আৰম্ভণি হৈছে। বাংগালুৰুত অসম ভৱনৰ নিৰ্মাণৰ কাম এই বছৰতে সম্পূৰ্ণ হ'ব আৰু ভেলোৰত অসম ভৱনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে। গুৱাহাটীত শ্বহীদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণৰ কামো এই বৰ্ষতে সম্পূৰ্ণ হ'ব। মহোদয়, চলিত বছৰত আমাৰ বিধানসভা ভৱনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰা হ'ব আৰু এই বছৰতে শিৱসাগৰত টাই আহোম সংগ্ৰহালয় মেৰামতিৰ কামো আৰম্ভ হ'ব। অসম চৰকাৰৰ দিনজানত বন্যপ্ৰাণী স্বাস্থ্য আৰু গৱেষণা স্থাপন কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ। ইয়াৰ জৰিয়তে 250 কোটি টকা ব্যয় সাপেক্ষে এটা অত্যাধুনিক বন্যপ্ৰাণী স্বাস্থ্য আৰু পুনৰ সংস্থাপনৰ সুবিধাযুক্ত প্ৰতিষ্ঠান স্থাপন কৰা হ'ব আৰু কাজিৰঙা, মানাহ আৰু তেজপুৰত ইয়াৰ 3টা উপকেন্দ্ৰ থাকিব। অধ্যক্ষ মহোদয়, মই আগতে যিখিনি পথ লোক নিৰ্মাণ বিভাগৰ পথৰ কথা কৈছিলোঁ, নতুন আঁচনিৰ কথা কৈছিলোঁ, অধ্যক্ষ মহোদয়, লোক নিৰ্মাণ বিভাগৰ অধীনত পথ আৰু ভৱনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিভিন্ন ক্ষেত্ৰত আমি এই বছৰ 15,102 কোটি টকাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। মই ভাবোঁ যে স্বাধীনতাৰ 75 বছৰৰ ভিতৰত এইটোৱে হৈছে সৰ্বশ্ৰেষ্ঠ এই বিভাগটোলৈ তেওঁলোকৰ পুঁজিৰ প্ৰস্তাৱ। অধ্যক্ষ মহোদয়, অতি ক্ষুদ্ৰ আৰু মজলীয়া প্ৰতিষ্ঠান খণ্ডলৈ সমৰ্থন, উদ্যমিতাৰ বিকাশ আৰু নিয়োগ সৃষ্টিত অতি ক্ষুদ্ৰ আৰু মজলীয়া প্ৰতিষ্ঠান খণ্ডৰ গুৰুত্বক আমি স্বীকৃতি দিওঁ। মুখ্যমন্ত্ৰীৰ লঘু উদ্যোগ উদগনি শীৰ্ষক এখন নতুন আঁচনি গ্ৰহণ কৰা হৈছে, যাৰ জৰিয়তে পোনপটীয়াকৈ ঋণদাতা বেংকলৈ ক্ৰেডিট সংযোগী ৰাজ সাহায্য প্ৰদানৰ মাধ্যমত অতি ক্ষুদ্ৰ আৰু মজলীয়া প্ৰতিষ্ঠান খণ্ডলৈ মূলধনী উদগনিমূলক সাহায্য দিয়া হ'ব। এই আঁচনিৰ অধীনত উদ্যোগীৰ ফুল স্থিৰ মূলধনী বিনিয়োগৰ 100% মূলধনী ৰাজ সাহায্য হিচাপে প্ৰতিগৰাকী উদ্যোগীক সৰ্বাধিক 50 লাখ পৰ্যন্ত আগবঢ়োৱাৰ প্ৰস্তাৱ দিয়া হৈছে। আশা কৰা হৈছে যে ইয়াৰ ফলত 3,000 অধিক MSME সৃষ্টি হ'ব, য'ত প্ৰায় 25,000 পোনপটীয়া নিয়োগৰ সম্ভাৱনা থাকিব। মুখ্যমন্ত্ৰীৰ MSME ঋণ ৰেহাই আঁচনি, অধ্যক্ষ মহোদয়, চিফ মিনিষ্টাৰ্ছ MSME ইণ্টাৰেষ্ট ছাবভেনশ্যন স্কিম শীৰ্ষক আন এখন নতুন আঁচনি হাতত লোৱা হৈছে। ইয়াৰ জৰিয়তে টাৰ্ম ৱৰ্কিং মূলধনী সুদ ৰাজসাহায্যৰ দ্বাৰা MSME প্ৰতিষ্ঠান খণ্ডলৈ সকাহ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এই আঁচনিৰ অধীনত ঋণ সংযোগী ৰাজ সাহায্যৰ দ্বাৰা হিতাধিকাৰীসকলক 3% সুদ ৰেহাই দিয়া হ'ব। মই আশা কৰিছোঁ যে বেংকৰ পৰা MSME প্ৰতিষ্ঠান খণ্ডলৈ 1,700 কোটি টকাৰ ঋণ বহিৰ্গমন হ'ব আৰু 6,000 MSME প্ৰতিষ্ঠান পোনপটীয়াকৈ উপকৃত হ'ব। আমি সকলোৱে জানো যে চৰকাৰে লোৱা পদ্ধতিগত সংস্কাৰৰ বাবে আমাৰ ৰাজ্যত ঋণ উপলব্ধতা ক্ৰমান্বয়ে উন্নত হৈছে। ঋণ বহিৰ্গমনৰ বৃদ্ধিৰ বাবে অসম চৰকাৰে চিডবিৰ সহযোগিতাত ক্ষুদ্ৰ প্ৰতিষ্ঠানৰ বাবে অসম ঋণ নিশ্চয়তা পুঁজি ন্যাস আঁচনি হাতত লৈছে। ইয়াৰ জৰিয়তে অপ্ৰত্যাশিত পৰিস্থিতিত হিতাধিকাৰীয়ে ঋণ ঘূৰাত বিফল হোৱাসকলে চৰকাৰে CGT MSME আঁচনিৰ অধীনত সাহায্য প্ৰদান কৰি 100% ঋণ উভতাই দিয়াৰ বাবে বেংকসমূহত নিশ্চিতি প্ৰদান কৰিব। চৰকাৰে ঔদ্যোগিক গোটসমূহৰ বৰ্ধিত শক্তিৰ প্ৰয়োজনীয়তা চিনাক্ত কৰিছে আৰু সেই ঔদ্যোগিক গোটসমূহৰ দ্বাৰা নৱীকৰণযুক্ত শক্তি উৎপাদন আৰু ব্যৱহাৰত নিৰন্তৰভাৱে উৎসাহিত কৰি আহিছে। ৰাজ্য চৰকাৰে নতুন MSME উদগনি আঁচনিৰ অধীনত ক্ষুদ্ৰ আৰু মজলীয়া প্ৰতিষ্ঠান গোটসমূহৰ নতুন আৰু বৰ্তমানে থকা কেপটিভ শক্তি উৎপাদন, নৱীকৰণৰ শক্তি ব্যৱহাৰ আৰু শক্তি সংৰক্ষণ পদ্ধতিৰ বাবে ৰাজ সাহায্য প্ৰস্তাৱ দিছে। মিছন বসুন্ধৰা ভূমি সম্পৰ্কীয় বিষয়সমূহৰ চূড়ান্ত নিষ্পত্তিৰ ক্ষেত্ৰত এক দৃঢ় পদক্ষেপ হিচাপে অসম চৰকাৰে 2021 চনৰ 2 অক্টোবৰত আৰম্ভ কৰা মিছন বসুন্ধৰাৰ জৰিয়তে ব্যাপক ভূমি লক্ষ্য সংস্কাৰৰ আঁচনি গ্ৰহণ কৰিছে। ইয়াৰ জৰিয়তে 9টা সেৱাৰ বাবে লাভ কৰা 8,13,900
81খন আবেদন নিৰ্ধাৰিত সময় অনুসৰি 2022 চনৰ 10 মেৰ ভিতৰত নিষ্পত্তি কৰা হৈছে। ইয়াৰ উপৰি জৰীপ আৰু পুনৰ জৰীপৰ দৰে অন্যান্য পৰিপূৰক কামো সম্পূৰ্ণ কৰা হৈছে। 2022 চনৰ 14 নৱেম্বৰত মিছন বসুন্ধৰা 2 শীৰ্ষৰে মিছনৰ দ্বিতীয় পৰ্যায়ৰ কাম আৰম্ভণি কৰা হৈছে। এই পৰ্যায়ত চৰকাৰে ভূমিৰ বন্দোবস্তীকৰণ, দীৰ্ঘদিন ধৰি কাম কৰি থকা লোকক ভূমিস্বত্ব প্ৰদান, উত্তৰাধিকাৰী সূত্ৰে থকা জনজাতীয় ভূমিৰ বন্দোবস্তীকৰণ আদিৰ দৰে বিষয়সমূহক সন্নিৱিষ্ট কৰা হৈছে। এই ক্ষেত্ৰত আমি সমগ্ৰ অসমৰ জনসাধাৰণৰ বিপুল সঁহাৰি লাভ কৰিছোঁ আৰু আমি 2023 15 মাৰ্চলৈ আমি বসুন্ধৰা আঁচনি 2 অধীনত 7,43,690খন আমি আবেদন লাভ কৰিছোঁ। মিছন বসুন্ধৰাই কেৱল দীৰ্ঘদিন ধৰি নিষ্পত্তি নোহোৱাকৈ থকা ভূমি সম্পৰ্কীয় বিষয়সমূহ সময় নিৰ্ধাৰিত ভিত্তিত নিষ্পত্তি কৰা নহয়, ভূমি বিক্ৰী অনুমতি প্ৰদানৰ ক্ষেত্ৰত ভূমিৰ বিক্ৰীত থকা সকলো প্ৰতিবন্ধকতা আঁতৰ কৰাৰ ক্ষেত্ৰতো ই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। ইয়াৰ ফলত ভূমি বিক্ৰীৰ বাবে অনুমতিৰ আবেদনৰ সংখ্যা তাৎপৰ্যপূৰ্ণভাৱে বৃদ্ধি পাইছে। এনেদৰে 2019-20 বৰ্ষত 19,972খন আবেদন, 2020-21 বৰ্ষত 82,840খন, 21-22 বৰ্ষত 1,01,050খন আৰু 22-23 বৰ্ষত 1,13,524খন আবেদন লাভ কৰিছে। 2022 চনৰ 14 নৱেম্বৰত আৰম্ভ হোৱাৰে পৰা স্বয়ংক্ৰিয় নামজাৰিৰ সৈতে সংযুক্ত ভূমি হস্তান্তৰ সেৱাই লাহে লাহে গভীৰ জনপ্ৰিয়তা লাভ কৰিছে। স্বামিত্ব আঁচনিৰ অধীনত ভূমিৰ অধিকাৰীসকলক সম্পত্তিকৰণ প্ৰদান, ডিজিটেলাইজ ভূমি নথি সৃষ্টিৰ উদ্দেশ্যে অনা কেডাষ্ট্ৰেল গাঁওসমূহৰ বিস্তৃত জৰীপ চলোৱা হৈছে। অহা বৰ্ষত আমি গুৰুত্ব প্ৰদান কৰা বিষয়সমূহৰ ভিতৰত আছে মিছন বসুন্ধৰা 2 অধীনত লাভ কৰা আবেদনসমূহৰ সমুচিত নিষ্পত্তিকৰণ, স্বামিত্ব আঁচনিৰ অধীনত কেডাষ্ট্ৰেল গাঁওসমূহৰ জৰীপ আৰু বন্দোবস্তীকৰণ সম্পন্ন কৰা, ৰাজ্যজুৰি চৰকাৰী ভূমি আৰু গাঁওসমূহৰ পুনৰ জৰীপ সম্পূৰ্ণ হোৱাৰ দিশত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰা, ভূমিৰ গৰাকীক নিজৰ সুবিধা অনুযায়ী ঘৰৰ পৰা বা কাৰ্যালয়ৰ পৰা ভূমি ৰাজহ প্ৰদানৰ সুবিধা কৰি দিয়াৰ বাবে খাজানা ব্যৱস্থা প্ৰৱৰ্তন কৰা আৰু ৰাজ্যজুৰি ডিজিটেল ষ্টেম্পিং ব্যৱস্থা প্ৰৱৰ্তন কৰা। অধ্যক্ষ মহোদয়, এতিয়া মই প্ৰধান ঘোষণাসমূহলৈ আহিছোঁ। উৎকৃষ্টতম জিলা স্বচ্ছ জিলা পুৰস্কাৰ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰম্ভ কৰা স্বচ্ছতা অভিযানৰ সৈতে সংগতি ৰাখি আমি 100% ঘৰে ঘৰে আৱৰ্জনা সংগ্ৰহ, আৱৰ্জনাৰ পৃথকীকৰণ, গোটা জাবৰ সংসাধন প্ৰকল্প স্থাপন আৰু কাৰ্যকৰীকৰণ, পুৰণি জাবৰ নিষ্কাশন, অনাময় ব্যৱস্থাপনা আৰু ব্যৱহৃত পানীৰ ব্যৱস্থাপনা প্ৰকল্প আদিৰ দৰে স্বচ্ছতামূলক সূচাংকৰ ভিত্তিত জিলাসমূহৰ স্থান নিৰ্ধাৰণৰ প্ৰস্তাৱ ৰাখিছোঁ। উৎকৃষ্টতম জিলাৰ পদক্ষেপৰ বাবে আন্তঃগাঁথনিমূলক উন্নয়নৰ বাবে আমি 100 কোটি টকাৰে পুৰস্কৃত কৰা হ'ব আৰু এই পুঁজিৰ ধন জিলা উপায়ুক্তলৈ হস্তান্তৰ কৰা হ'ব। শান্তি চুক্তি ৰূপায়ণ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধ প্ৰচেষ্টাৰ বাবে অসম আৰু উত্তৰ পূৰ্বাঞ্চললৈ স্থায়ী শান্তি অনাৰ উদ্দেশ্যে সকলো প্ৰধান বিদ্ৰোহী গোটে হিংসা পৰিহাৰ কৰি অস্ত্ৰ সম্বৰণ কৰি শান্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছে আৰু ভাৰতৰ সংবিধানৰ প্ৰতি আনুগত্য প্ৰকাশ কৰিছে। ইতিমধ্যে বিদ্ৰোহী অসমৰ সৈতে শান্তি চুক্তিও স্বাক্ষৰিত হৈছে। ইয়াৰ ভিতৰত আছে বড়ো শান্তি চুক্তি, কাৰ্বি শান্তি চুক্তি আৰু আদিবাসী শান্তি চুক্তি। 2020 বৰ্ষৰ পৰা NDFPৰ 4টা গোট KNLFৰ KPLT, PTCK আৰু UPLA ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ সৈতে বন্দোবস্ত চুক্তিত স্বাক্ষৰ কৰিছিল আৰু সেই অনুসৰি প্ৰতিগৰাকী কেডাৰক 4 লাখ টকাকৈ ফিক্সড ডিপজিট হিচাপে প্ৰদান কৰি ভাৰত চৰকাৰৰ আত্মসমৰ্পণ তথা পুনৰ সংস্থাপন নীতিৰ অধীনত এই বিদ্ৰোহী গোটৰ কেডাৰসমূহক পুনৰ সংস্থাপন দিয়া হৈছিল। 2022 চনৰ 15 ছেপ্টেম্বৰত ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ সৈতে বন্দোবস্তি চুক্তিৰ স্বাক্ষৰ কৰা আদিবাসী গোটৰ আত্মসমৰ্পণকাৰী কেডাৰসকলক আৰু কাৰ্যকাল স্থগিত ৰখা তথা যুদ্ধবিৰত থকা কেডাৰসকলক পুনৰ সংস্থাপন কৰিবলৈ 94 crores মই এই বাজেটত প্ৰস্তাৱ কৰিছোঁ। আমাৰ চৰকাৰে চলিত বৰ্ষতে ইয়াক ইতিবাচক হিচাপে বিবেচনা কৰিব। অধ্যক্ষ মহোদয়, আদিবাসী চুক্তিৰ 3.1 দফা অনুসৰি পৰ্যাপ্ত বিত্তীয় আবেদনে এখন আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদ গঠন কৰা হ'ব। মই এইখিনি ইয়াত ঘোষণা কৰিবলৈ পাই অধ্যক্ষ মহোদয় অতি গৌৰৱ অনুভৱ কৰিছোঁ। অসম আৰক্ষী জৰুৰীকালীন ব্যৱস্থাপনা পদ্ধতি ডায়েল 112 মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত অসম আৰক্ষীয়ে ডায়েল 112 প্ৰকল্পক সম্পূৰ্ণৰূপে নৰূপ প্ৰদান কৰি বিশ্বমানৰ অসম আৰক্ষী জৰুৰীকালীন ব্যৱস্থাপনা পদ্ধতিৰ সৃষ্টিৰ জৰিয়তে
ইয়াৰ উপলব্ধতা আৰু সৰ্বব্যাপকতা বৃদ্ধি কৰিবলৈ সংকল্প লৈছে। অপহৰণ, ডকাইতি, যৌন নিৰ্যাতন, যান বাহন চুৰি, ঘৰুৱা হিংসা, সংঘৰ্ষজনিত ঘটনা আদিৰ দৰে বিপৰ্যয়ৰ সন্মুখীন হোৱা যিকোনো নাগৰিকে টেলিফোন, SMS, ৱেব পৰ্টেল, মোবাইল এপ আদিৰ জৰিয়তে আৰক্ষীৰ সৈতে যোগাযোগ কৰিব পাৰিব। সুপ্ৰশিক্ষিত মহিলা কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত গুৱাহাটীৰ সুসজ্জিত আৰু আধুনিক কেন্দ্ৰীভূত আৰক্ষী জৰুৰীকালীন সঁহাৰি কেন্দ্ৰই 24 ঘণ্টাই এই বাৰ্তাসমূহ গ্ৰহণ কৰিব। কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিবলৈ ঘটনাসমূহৰ ক্ষেত্ৰত প্ৰশিক্ষিত আৰক্ষী বিষয়াসকলে তৎকালীনভাৱে প্ৰশিক্ষিত আৰক্ষী লোকক জৰুৰীকালীন সঁহাৰি বাহনৰ জৰিয়তে ঘটনাস্থলীলৈ প্ৰেৰণ কৰিব। তেওঁলোকে যিমান কম সময়ৰ ভিতৰত GPS ট্ৰেকিংযুক্ত ERVৰ জৰিয়তে ফোন কৰোঁতাজনৰ ওচৰ পাবগে আৰু প্ৰথম সঁহাৰি দিওঁতা হিচাপে জৰুৰীকালীন সেৱা আগবঢ়াব। বিভিন্ন অভিযোগৰ প্ৰতি ফলপ্ৰসূতাৰে সঁহাৰি জনোৱাৰ ক্ষেত্ৰত এই ব্যৱস্থাই আৰক্ষীৰ সঁহাৰি প্ৰদান প্ৰক্ৰিয়ালৈ আমূল পৰিৱৰ্তন আনিব আৰু মই ইয়াৰ বাবে এই বাজেটত 25 কোটি টকাৰ আবণ্টন কৰিছোঁ। আৰক্ষীৰ বাবে আন্তঃগাঁথনি শক্তিশালীকৰণ। মহোদয়, আমাৰ চৰকাৰে আৰক্ষীৰ আধুনিকৰণ আৰু আন্তঃগাঁথনি উন্নয়নৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। মই এই চেগতে কেইটামান গুৰুত্বপূৰ্ণ পদক্ষেপ অৱগত কৰিব বিচাৰিম। 5টা কমাণ্ডো বেটেলিয়ন গঠন, 119খন আৰক্ষী থানা, 83টা আৰক্ষী চকী ভৱন, 18টা মহকুমা আৰক্ষী বিষয়াৰ কাৰ্যালয়, 17টা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়, 12টা আৰক্ষী আৱাস, 1000টা চৰকাৰী আৱাস নিবাস, 19টা আৰক্ষী চকী নিৰ্মাণ, 162খন আৰক্ষী থানা নিৰ্মাণ, গুৱাহাটী মহানগৰত থকা অসম আৰক্ষী ছাউনী চৌহদৰ পুনৰ উন্নয়ন, গুৱাহাটী আৰক্ষী আয়ুক্তালয় ভৱন, সংহত অসম আৰক্ষী মুখ্য কাৰ্যালয় আৰু এই আঁচনিসমূহ শীঘ্ৰে সম্পূৰ্ণ কৰাটো সুনিশ্চিত কৰিবলৈ আমি আৰক্ষীৰ বাজেটত পৰ্যাপ্ত পুঁজি ধাৰ্য কৰিছোঁ। সুস্বাস্থ্যৰে সমৃদ্ধি। মহোদয়, সকলোৰে কাৰণে ব্যয়সাধ্য আৰু সুলভ স্বাস্থ্য সেৱা আগবঢ়াৰ কাৰণে বিগত বছৰসমূহত আমি আৰম্ভ কৰা বিভিন্ন পদক্ষেপৰ উপৰি চলিত বৰ্ষত নিম্নলিখিত পদক্ষেপসমূহ ঘোষণা কৰিব বিচাৰিছোঁ। ৰাজ্যৰ চিকিৎসালয়সমূহলৈ আমি 1000খন নতুন এম্বুলেন্স যোগান ধৰিব বিচাৰিছোঁ। ডিফু, যোৰহাট, তেজপুৰ, লখিমপুৰ, নগাঁও, নলবাৰী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰীত থকা চিকিৎসা মহাবিদ্যালয়ত 9খন নতুনকৈ BSc নাৰ্ছিং কলেজ স্থাপন কৰা হ'ব। অসমত স্নাতক চিকিৎসা শিক্ষাৰ কাৰণে 1500তকৈও আসন বৃদ্ধি হোৱা সত্ত্বেও কিছু বাধা নিষেধৰ বাবে প্ৰবাসী ভাৰতীয় আৰু বিদেশত থকা অসমীয়াই ৰাজ্যিক অংশৰ সুবিধা ল'বলৈ সক্ষম হোৱা নাই। সেই যুক্তিসংগত মাচুল প্ৰদানে ৰাজ্যিক অংশৰ কিছু আসন তেওঁলোকক দিয়াৰ বাবে আমি প্ৰস্তাৱ দিছোঁ আৰু ইয়াৰ জৰিয়তে মহাবিদ্যালয় সমিতিৰ ৰাজহ বৃদ্ধি হ'ব আৰু তেওঁলোকক বিত্তীয়ভাৱে অধিক বহনক্ষম কৰি তুলিব। অধ্যক্ষ মহোদয়, ইয়াৰ পিছত মই আৰু এটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱলৈ আহিছোঁ, সেইটো হৈছে কেবিনেট আউটৰিচ কাৰ্যসূচী। চৰকাৰক জনসাধাৰণৰ অধিক ওচৰ চপাই নিয়াৰ বাবে আমি পদক্ষেপ গ্ৰহণ কৰিছোঁ। গুৱাহাটীৰ বাহিৰত 10খন কেবিনেট বৈঠক অনুষ্ঠিত হৈছে আৰু তদুপৰি মে 2021 চনৰ পৰা 79খন কেবিনেটত বৈঠকত প্ৰায় 1047টা সিদ্ধান্ত গৃহীত হৈছে আৰু ইয়াৰে 84% সিদ্ধান্ত কাৰ্যক্ষেত্ৰত ৰূপায়ণ কৰা হৈছে। বিভিন্ন কেবিনেট বৈঠকসমূহত গৃহীত প্ৰতিশ্ৰুতিসমূহৰ পূৰণৰ বাবে চলিত বৰ্ষত কেবিনেট আউটৰিচ কাৰ্যসূচীৰ বাবে মই এইবাৰ বাজেটত 500 কোটি টকা আবণ্টন কৰিছোঁ। অনাউড়ান বায়ুপথৰ বাবে ভাইবিলিটি গেপ ফাণ্ডিং। বিভিন্ন গুৰুত্বপূৰ্ণ যাতায়াত ব্যৱস্থা সহজসাধ্য আৰু সুচল কৰি তোলাৰ বাবে আমাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতা সুঁৱৰি অনাউড়ান বায়ুপথত কম খৰচত বিমান চলাচলৰ ব্যৱস্থা কৰা হৈছে। প্ৰথম পৰ্যায়ত ডিব্ৰুগড়, গুৱাহাটী আৰু গুৱাহাটী শিলচৰৰ মাজত পৰীক্ষামূলকভাৱে এনে বিমান চলোৱা হ'ব। এনে বিমান সেৱা প্ৰচলনৰ উদ্দেশ্যে যি ভাইবিলিটি গেপ ফাণ্ডিং হিচাপে বাজেটত মই পুঁজি আবণ্টন ৰাখিছোঁ। ইয়াৰ পিছত অধ্যক্ষ মহোদয়, মই আহোঁ বাণিজ্যিক গছপুলি ৰোপণলৈ। বনাঞ্চলৰ বাহিৰৰ গছ-গছনি ব্যৱস্থাপনাত উদ্ভাৱনী সংস্কাৰ অনা আমাৰ চৰকাৰে আছাম ট্ৰিজ আউটছাইড ফৰেষ্ট ৰুলছ 2022ৰ অধিসূচনা জাৰি কৰিছে। যোগাযোগবিহীন ৰাজহুৱা সেৱা প্ৰদান পদ্ধতিৰ জৰিয়তে গছপুলি ৰোপণৰ পঞ্জীয়ন প্ৰক্ৰিয়া সৰলীকৰণ, গছ কটাৰ অনুমতি প্ৰদান আৰু উৎপত্তিৰ প্ৰমাণপত্ৰ প্ৰদানৰ ব্যৱস্থা কৰি বনাঞ্চলৰ বাহিৰৰ ভূমিত গছ-গছনি ৰোপণৰ বাবে কৃষকসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে এই বিধি প্ৰৱৰ্তন কৰা হৈছে আৰু ইয়ে সংৰক্ষিত বনাঞ্চলৰ সম্পদৰ পৰা ঔদ্যোগিক যোগানসমূহক আঁতৰাই সেউজ অৰ্থনীতিক উৎসাহিত কৰিব।
অধ্যক্ষ মহোদয়, নতুন বিধি অনুসৰি ৰাজ্যখনৰ কৃষকে যদি যিকোনো নাগৰিকক বাণিজ্যিকভাৱে গুৰুত্বপূৰ্ণ আৰু স্থানীয়ভাৱে উভৈনদী 57 বিধতকৈ অধিক প্ৰজাতিৰ গছ-গছনি ৰোপণত উৎসাহিত কৰিব। নিজ ব্যৱহাৰৰ বাবে বা বাণিজ্যিক উদ্দেশ্যে এই গছ-গছনি কটাৰ ক্ষেত্ৰত বাধা নাথাকিব। মই বিশ্বাস কৰোঁ যে সৰলীকৃত প্ৰক্ৰিয়া আৰু ছিংগল উইণ্ড' অনুমতি ব্যৱস্থাৰ জৰিয়তে যোৱা 3টা দশকত অসমৰ পৰা বহিৰাজ্যলৈ স্থানান্তৰিত হোৱা কাঠভিত্তিক সকলো প্ৰাথমিক, গৌণ আৰু মিশ্ৰিত উদ্যোগসমূহ পুনৰ ঘূৰাই আনিব পৰা যাব। মই এই বছৰ অসমৰ সকলো বিদ্যালয়, মহাবিদ্যালয় আৰু চৰকাৰী কাৰ্যালয়ত বাণিজ্যিক মূল্য থকা গছপুলি ৰোপণৰ বাবে এখন আঁচনি ঘোষণা কৰিছোঁ আৰু এই মই অসম কৃষি বনানীকৰণ পৰিষদলৈ 10 কোটি টকা এই বছৰ ধাৰ্য কৰিছোঁ। অধ্যক্ষ মহোদয়, সেউজ শক্তিৰ ওপৰত বিদ্যুৎ শুল্ক ৰেহাই। ব্যৱসায়িক প্ৰতিষ্ঠান আৰু উদ্যোগসমূহৰ দ্বাৰা সেউজ আৰু নিকা শক্তিৰ উৎপাদন তথা ব্যৱহাৰক উৎসাহিত কৰিবলৈ আৰু উদগনি যোগাবলৈ এবছৰৰ নিয়ন্ত্ৰিত ব্যৱহাৰৰ বাবে নৱীকৰণযোগ্য উৎসৰ পৰা শক্তি উৎপন্নৰ ক্ষেত্ৰত বিদ্যুৎ শুল্ক ৰেহাই দিবলৈ মই প্ৰস্তাৱ কৰিছোঁ আৰু এই ক্ষেত্ৰত মই সকলোকে আগবাঢ়ি আহি এই ৰেহাইৰ সুবিধা গ্ৰহণ কৰিবলৈ আৰু নৱীকৰণযুক্ত শক্তিৰ বাবে বৰঙণি যোগাবৰ কাৰণে আহ্বান জনাইছোঁ। বৈদ্যুতিক বাহন নীতি। বৈদ্যুতিক বাহনৰ ব্যৱহাৰক উৎসাহিত কৰাৰ অৰ্থে এই বৰ্ষত এনেধৰণৰ বাহন ক্ৰয় কৰা নাগৰিকসকললৈ পঞ্জীয়ন মাচুল ৰেহাইসহ 2% যান-বাহন কৰ ৰেহাইৰ কথাও মই ঘোষণা কৰিছোঁ। ইয়াৰ বাবে পৰিবহণ বিভাগে কাৰ্য সম্পাদন সম্পৰ্কীয় নীতি নিৰ্দেশনা জাৰি কৰিব। জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় কৰ্মসন্থা। জলবায়ু পৰিৱৰ্তনক এক আসন্ন গোলকীয় ভাবুকি হিচাপে আমি স্বীকাৰ কৰোঁ আৰু জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় ৰাজ্যিক কৰ্ম পৰিকল্পনাৰ জৰিয়তে অভিযোজন কৌশলসমূহক উন্নয়নী প্ৰক্ৰিয়ালৈ আনিবলৈ আমি প্ৰচেষ্টা চলাই আছোঁ। এই বৰ্ষত মই জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধৰ বাবে ভাৰতৰ ৫বিধ কৌশল ৰূপায়ণৰ অসমৰ কাৰ্যসূচীৰ অংশ হিচাপে চিফ মিনিষ্টাৰ্ছ গ্ৰীণ ইনিচিয়েটিভ ইনচেণ্টিভ স্কিমখন প্ৰৱৰ্তন কৰিবৰ কাৰণে প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আমি ব্যক্তিগত পৃষ্ঠপোষকতাৰ দ্বাৰা কাৰ্বন নিৰ্গমন প্ৰতিৰোধকৰণৰ পদক্ষেপসমূহক উদগনি যোগাবলৈ ৰাইজক জড়িত কৰিবৰ কাৰণে জলবায়ু অনুকূল অৱস্থাক উৎসাহিত কৰিবৰ কাৰণে পৰিকল্পনা কৰিছোঁ। এখন গাঁৱত কাৰ্বন নিৰ্গমনৰ পৰিমাণ জোখাৰ পদ্ধতিসমূহ আৰু এক নিৰ্দিষ্ট সময়ৰ ভিতৰত গাঁওসমূহক কাৰ্বন নিৰ্গমন শূন্য হিচাপে গঢ়ি তুলিবৰ কাৰণে লোৱা কৌশলসমূহ চিনাক্তকৰণ কৰা হ'ব। অধ্যক্ষ মহোদয়, পোনপ্ৰথমবাৰৰ বাবে আমি সেউজ বাজেট প্ৰৱৰ্তন কৰিবলৈ লৈছোঁ। গুৱাহাটী বায়'টেক উদ্যান, ষ্টাৰ্টআপ আছামৰ লেখীয়া ৰাজ্যিক সংস্থাসমূহৰ সহযোগিতাত গ্ৰীণ সলিউশ্যনছ এণ্ড অল্টাৰনেটিভ ইনকিউবেশ্যন প্ৰগ্ৰেমছৰ গৱেষণা আৰু উন্নয়ন মঞ্জুৰিক উদগনি জনাবলৈ 25 কোটি টকাৰ এক কৰ্পাছ পুঁজিসহ এটা সেউজ উদ্ভাৱনী পুঁজি গ্ৰীণ ইনোভেশ্যন ফাণ্ড এই বছৰ গঠন কৰা হ'ব। অসম মানসিক স্বাস্থ্য আৰু সমূহীয়া যতন আঁচনি। অসমত এক বিস্তৃত মানসিক স্বাস্থ্য নীতি আৰম্ভ কৰাৰ বৰ্ধিত প্ৰয়োজনীয়তা আছে। বিশেষকৈ মহামাৰী পৰৱৰ্তী সময়ত বৃদ্ধি পোৱা আত্মহত্যাৰ ঘটনা আৰু আন মানসিক স্বাস্থ্য সম্পৰ্কীয় বিষয়ৰ বাবে সৃষ্টি কৰা আৰু হ'ব পৰা অনিবাৰ্য সংকটৰ মোকাবিলা কৰাত ই সহায়ক হ'ব। মহামাৰীয়ে ব্যক্তিৰ মানসিক স্বাস্থ্যত প্ৰতিকূল প্ৰভাৱ পেলাইছে আৰু 2020 বৰ্ষত দেশত আত্মহত্যাৰ হাৰ বৃদ্ধি আছিল সৰ্বাধিক। এই আঁচনিয়ে ভাৰত চৰকাৰৰ মানসিক স্বাস্থ্য আইন 2017 ৰূপায়ণ দিশত কাম কৰিব আৰু ইয়াত বিশেষভাৱে সক্ষম লোক, তৃতীয় লিংগৰ ব্যক্তিৰ আৰু চেমনীয়াসকলকে ধৰি বিভিন্ন প্ৰান্তীয় গোটসমূহৰ বাবে বিশেষ বিধান থাকিব। ৰাষ্ট্ৰীয় আত্মহত্যা প্ৰতিৰোধ কৌশল 2022 অধীনত প্ৰকাশিত নীতি নিৰ্দেশনাসমূহকো আঁচনিখনে কাৰ্যকৰী কৰিব। আমাৰ চৰকাৰে পশুপালকসকলৰ পদূলি মুখতে পোহনীয়া জীৱ-জন্তুৰ চিকিৎসাৰ সুবিধা নিশ্চিত কৰিব আৰু তাৰ বাবে ৰাজ্যখনত 181টা ভ্ৰাম্যমাণ পশু চিকিৎসালয় গোট সম্পূৰ্ণ কাৰ্যক্ষম কৰি তোলা হ'ব। অসম কৃষি বিশ্ববিদ্যালয়ৰ বাবে পেঞ্চন পুঁজি। অধ্যক্ষ মহোদয়, মই ঘোষণা কৰিবলৈ পাই আনন্দ পাইছোঁ যে অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ বাবে 200 কোটি টকাৰ এটা কৰ্পাছ পুঁজি গঠন কৰাৰ মই প্ৰস্তাৱ ৰাখিছোঁ, যি পুঁজি নিৰ্ধাৰিত বিধি অনুসৰি পেছাদাৰী পেঞ্চন পুঁজি প্ৰবন্ধকৰ দ্বাৰা লাভজনক দিশত পৰিচালিত হ'ব। এই আৰ্হি অন্যান্য বিশ্ববিদ্যালয় আৰু স্বায়ত্তশাসিত নিকায়সমূহতো পৰ্যায়ক্ৰমে প্ৰযোজ্য হ'ব। ন্যূনতম চৰকাৰ, সৰ্বোচ্চ প্ৰশাসন। আমাৰ চৰকাৰ ৰাজ্যৰ স্বায়ত্তশাসিত নিগম, নিকায়, পৰিষদসমূহৰ সম্পদৰ সৰ্বাধিক ব্যৱহাৰ, অধিক দক্ষতা প্ৰদান আৰু নাগৰিকৰ উন্নতৰ সেৱা প্ৰদান নিশ্চিত কৰাৰ বাবে ইয়াৰ সংস্কাৰ সাধনৰ বাবে ব্যৱস্থা হাতত ল'ব। মই এই উদ্দেশ্যে খাদী বোৰ্ডক
হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সৈতে সামিল কৰি বিভাগৰ খাদী শাখা হিচাপে ইয়াক পুনৰ গঠন কৰা হ'ব। মুখ্যমন্ত্ৰীৰ সহজ গৃহ নিৰ্মাণ আঁচনি চহৰ অঞ্চল নাগৰিকসকলক সেৱা প্ৰদানৰ দক্ষতা বৃদ্ধিৰ বাবে আমাৰ চৰকাৰে বিভিন্ন ব্যৱস্থা লৈছে। 670 বৰ্গমিটাৰতকৈ কম আকাৰৰ ভূমি মহলা 2 মহলা পৰ্যন্ত ঘৰৰ বাবে অনলাইন যোগে তাৎক্ষণিকভাৱে অনুমতি প্ৰদানৰ ব্যৱস্থা কৰা হ'ব। এনেদৰে অনলাইন মাচুল আদায়ৰ ব্যৱস্থাসমূহ অনলাইন গৃহ নিৰ্মাণৰ অনুমতিৰ ব্যৱস্থা তথা অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবে এই বছৰতে অধিসূচিত হ'ব। তেজপুৰত নল যোগে খোৱা পানী ভাৰতবৰ্ষত এতিয়া সকলো সময়ত টেপৰ পৰা পানী খোৱাৰ ধাৰণা এটা গঢ়ি উঠিছে। এই DFT প্ৰকল্পৰ দ্বাৰা খোৱা বা ৰন্ধা বঢ়াৰ অতিৰিক্তভাৱে শোধনৰ আৱশ্যকতা নথকা বিশুদ্ধ পানী দিনটোৰ 24 ঘণ্টাই নিৰৱচ্ছিন্নভাৱে উপভোক্তাক যোগান কৰাটো নিশ্চিত কৰা হৈছে। আৰু এই প্ৰকল্পৰ বাবে মই 32.57 কোটি টকাৰ আঁচনি ঘোষণা কৰিছোঁ। বিত্তীয় প্ৰাতিষ্ঠানিক সংস্কাৰ অধ্যক্ষ মহোদয়, আপুনি অৱগত যে বিত্তীয় স্বচ্ছতা চৰকাৰৰ অন্যতম প্ৰধান কেন্দ্ৰবিন্দু। অসমৰ বাজেট সম্পৰ্কীয় স্বচ্ছতাক বিভিন্ন ৰাষ্ট্ৰীয় মঞ্চতো প্ৰশংসা হৈছে আৰু এই গৌৰৱক আগুৱাই লৈ গৈ আমি প্ৰায় সময়তে বাজেট কাৰ্যকৰী কৰা দেশৰ অতি সীমিত সংখ্যক ৰাজ্যৰ ভিতৰত অন্যতম ৰূপে পৰিগণিত হৈছোঁ। ৰাজহুৱা ক্ৰয়ত দেশৰ ৰাজ্যিক ৰাজহুৱা এই ব্যৱস্থাই অসম চৰকাৰৰ ক্ৰয় সম্পৰ্কীয় সকলো তথ্য পোৱা হ'ব। অধ্যক্ষ মহোদয়, মই বিত্তীয় জেমৰ জৰিয়তে প্ৰকৃতিমন্ত্ৰৰ কথা অধ্যক্ষ মই কৈছোঁ। ৰাজহুৱা স্থানত CCTV আৰু জনজাতি কল্যাণ চাহ জনজাতি কল্যাণ সঞ্চালকালয়ক চাহ জনজাতি আৰু আদিবাসী কল্যাণ সঞ্চালকালয় ৰূপে পুনৰ নামাকৰণ কৰা হ'ব। অধ্যক্ষ মহোদয়, ইয়াৰ পিছত মই দ্বিতীয় চেপ্টাৰলৈ আহিছোঁ। অধ্যক্ষ মহোদয়, দ্বিতীয় অংশ হিচাপে মই এইটোকে অধ্যক্ষ মই কৈছোঁ, আমাৰ বাণিজ্যিক কৰ ক্ষেত্ৰত যথেষ্টখিনি আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আবকাৰী ক্ষেত্ৰতো যথেষ্টখিনি সংস্কাৰ গ্ৰহণ কৰা হৈছে। পৰিবহণ বিভাগৰ ক্ষেত্ৰতো যথেষ্টখিনি সংস্কাৰ গ্ৰহণ কৰা হৈছে। ৰাজুক আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ক্ষেত্ৰতো যথেষ্টখিনি সংস্কাৰ গ্ৰহণ কৰা হৈছে। বন বিভাগ, ৰাজহ বিভাগ, খনি আৰু খনিজাত সম্পদ, চূণশিল আৰু লৌৰ আকৰৰ নিলামৰ ক্ষেত্ৰত যথেষ্টখিনি সংস্কাৰ গ্ৰহণ কৰা হৈছে। আৰু ইয়াৰ পিছত মই বাজেটৰ মূল দিশটোলৈ আহিছোঁ অধ্যক্ষ মই, সেইটো হৈছে বাজেট প্ৰাক্কলন। 2023-24 বৰ্ষৰ বাজেট প্ৰাক্কলনত ৰাজ্যখনৰ একত্ৰিতকৃত নিধিত মুঠ 1,39,443.88 কোটি টকাৰ প্ৰাপ্তি প্ৰদৰ্শন কৰা হৈছে। ইয়াৰে 1,14,084.69 কোটি টকা ৰাজহ শিতানত আৰু বাকী থকা 25,359.19 কোটি টকা মূলধন শিতানত। বিভিন্ন উৎসৰ পৰা অহা একত্ৰিত নিধিৰ আনুমানিক প্ৰাপ্তিৰ হিচাপ মই তালিকা নম্বৰ 1ত উল্লেখ কৰিছোঁ। ৰাজহুৱা শিতানত 1,80,298.83 কোটি টকাৰ উপনিমিত্ত কণ্টিজেন্সি পুঁজিৰ অধীনত 2,000 কোটি টকা যোগ হোৱাৰ পিছত সৰ্বমুঠ আদায়ৰ পৰিমাণ 3,21,742.71 কোটি টকা। ইয়াৰ বিপৰীতে 2023-24 বৰ্ষত ৰাজ্যখনৰ একত্ৰিত নিধিৰ পৰা সৰ্বমুঠ ব্যয়ৰ পৰিমাণ 1,39,755.27 কোটি টকা বুলি অনুমান কৰা হৈছে। ইয়াৰে ৰাজহ শিতানত 1,11,337.59 কোটি টকা, মূলধন শিতানত 28,418.68 কোটি টকা আৰু 2023-24 বৰ্ষত একত্ৰিত নিধিৰ মঞ্জুৰি অনুযায়ী ব্যয়সমূহৰ প্ৰাক্কলন তালিকা 2 নম্বৰ দেখুওৱা হৈছে। ৰাজহুৱা শিতানত হোৱা ব্যয় 1,79,326.48 কোটি টকাৰ উপনিমিত্ত পুঁজিৰ অধীনত 2,000 কোটি টকাৰে বছৰটোৰ সৰ্বমুঠ প্ৰাক্কলিত ব্যয়ৰ পৰিমাণ হ'ব 3,21,081.75 কোটি টকা। লেনদেনৰ বাবদ আনুমানিক 660.96 কোটি টকা ৰাহি হ'ব আৰু ইয়াৰ লগতে বছৰটোৰ আৰম্ভণি ঘাটি 1,596.19 কোটি টকাৰ হিচাপ মিলালে 2023-24 বৰ্ষৰ শেষলৈ বাজেট ঘাটিৰ পৰিমাণ 935.93 কোটি টকা হ'ব 23 কোটি টকা হ'বগে। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ সবল নেতৃত্বত অসমৰ জনসাধাৰণৰ ওপৰত কোনো ধৰণৰ অতিৰিক্ত কৰৰ বোজা আৰোপ নকৰাকে
বাৰ্ষিক বিত্তীয় প্ৰতিবেদনৰ চানেকি মই উত্থাপন কৰিব লৈছোঁ। সেই অনুসৰি এই পবিত্ৰ বজনৰ সন্মুখত মই বাজেট দাখিল কৰিছোঁ। বাজেটখন শেষ কৰাৰ প্ৰাক মুহূৰ্তত আপোনালোক আটাইকে আগন্তুক ৰঙালী বিহুৰ উলগ আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। এই মাহৰ পিছতেই অসমীয়া নতুন বৰ্ষ আৰম্ভ হ'ব। ৰঙালী ৰং আৰু নৱবৰ্ষৰ প্ৰতিটো মুহূৰ্ত আপোনালোক আটাইৰে সুন্দৰ পৰক, ইয়াকে কামনা কৰি ৰূপকৰ জ্যোতিপ্ৰসাদৰ ভাষাৰে সামৰিছোঁ। সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে, সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে। ধন্যবাদ বিত্তমন্ত্ৰী ডাঙৰীয়ালৈ। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া কিবা ক'ব খুজিছিল। মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ অনুমতি লৈ বাজেটৰ পৰা আঁতৰি এটা বিশেষ বিষয় সদনৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ। যোৱা কিছুদিন ধৰি ৰাজ্যৰ মেট্ৰিক পৰীক্ষাৰ জেনেৰেল ছায়েন্সৰ পেপাৰখন লিক হোৱা বিষয়টো লৈ ছাত্ৰ ছাত্ৰী সমাজ, বিদ্যাৰ্থী সমাজ আৰু অসমৰ ৰাইজ এক গভীৰ উদ্বিগ্নতাৰ মাজেৰে সময় পাৰ কৰিছে। মুখ্যমন্ত্ৰী হিচাপে অতি বিনম্ৰতাৰে অসমবাসী ৰাইজৰ ওচৰত মই ক'ব খুজিছোঁ যে মেট্ৰিকৰ কুৱেশ্যন পেপাৰখন লিক হ'ব নালাগিছিল আৰু এই লিক হোৱা মই ভাবোঁ যে ক'ৰবাত নহয় ক'ৰবাত আমাৰ ব্যৰ্থতাকে সূচায়। মুখ্যমন্ত্ৰী হিচাপে সেই ব্যৰ্থতাৰ দায়িত্ব মই স্বীকাৰ কৰিছোঁ। সেৱাক ভৱিষ্যতৰ দিনত আৰু অধিক সক্ৰিয় কৰি এই ধৰণে যাতে কেতিয়াও কুৱেশ্যন পেপাৰ লিক হ'ব নোৱাৰে তাৰ শক্তিশালী ব্যৱস্থা ল'বলৈ মই পৰামৰ্শ দিম। ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাম যে এক নতুন উদ্যমেৰে তেওঁলোকে পৰীক্ষাত অৱতীৰ্ণ হওক, তেখেতসকলৰ ভৱিষ্যতৰ সুৰক্ষাৰ দায়িত্ব আমি ল'ম। অধ্যক্ষ মহোদয়, অতি দুখ আৰু ব্যথিত হৃদয়েৰে মই আপোনাক আৰু সদনক জনাবলৈ পাই দুখ পাইছোঁ যে এই গোটেই ঘটনাটোৰ লগত অসমৰ এখন বিদ্যালয়ৰ এজন বিশেষ চেণ্টাৰ ইনচাৰ্জ আৰু সহযোগিতাত তেওঁলোকৰ লগত ৩-৪জন শিক্ষক জড়িত হৈ আছিল। আৰু আজি আমি এই গোটেই ঘটনাটো অসম আৰক্ষীয়ে ক্ৰেক কৰিব পাৰিছে। শিক্ষক কেইজনক চিনাক্তকৰণ কৰা হৈছে। চেণ্টাৰ ইনচাৰ্জজনক ইতিমধ্যে আমি চিনাক্ত কৰিবলৈ সক্ষম হৈছোঁ। সাক্ষীসকলৰ উপযুক্ত প্ৰমাণ আমি সংগ্ৰহ কৰিব পাৰিছোঁ। মই ভাবোঁ যে অসম আৰক্ষীয়ে নিৰ্দিষ্ট শিক্ষকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ লগে লগে অসম আৰক্ষীয়ে গোটেই ঘটনাটোৰ বিষয়ে সমগ্ৰ অসমৰ ৰাইজক জনাবলৈ সক্ষম হ'ব। শিক্ষক সমাজ যেতিয়া এনে গৰ্হিত কামত লিপ্ত হৈ পৰে তেতিয়া সেৱা বা শিক্ষামন্ত্ৰীৰ ভূমিকাই কিমান গৌণ তাক আমি নিজে অনুভৱ কৰিব পাৰোঁ। যাক চিন্তা কৰি আমি বিশ্বাস কৰোঁ যে এখেতসকলে আমাৰ শিক্ষাক উৎকৰ্ষতালৈ লৈ যাব, এখেতসকলে আমাৰ শিক্ষা ব্যৱস্থাক সংবৰ্ধন কৰিব আৰু যেতিয়া উদে ভেটাৰখীয়া হৈ পৰে তেতিয়া সমাজে গ্লানিৰ পৰ্যায়লৈকে নিৰন্তৰ গতি কৰে। আমি এই ক্ষেত্ৰত অসম আৰক্ষীয়ে এই আটাইকেইজন অভিযুক্তক আমি আইনৰ ওচৰলৈ লৈ যোৱা, কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ আমি ব্যৱস্থা কৰিম আৰু এই গোটেই ঘটনাটোৰ বিষয়ে আৰক্ষী সঞ্চালক প্ৰধানে সময়ত সাংবাদিকসকলৰ জৰিয়তে অসমৰ ৰাইজক অৱগত কৰিব। মই ইমানটোৱে আশ্বস্ত কৰিব খোজো যে যোৱা দুদিনৰ আপ্ৰাণ প্ৰচেষ্টাৰ ফলত মই নীৰৱে এইকাৰণে আছিলোঁ যে যাতে মোৰ নীৰৱতাই অসম আৰক্ষীক কাম কৰাৰ সুবিধা দিয়ে। 2টা দিনৰ নিৰবিচ্ছিন্ন তদন্তৰ পিছত, ইনভেষ্টিগেশ্যনৰ পিছত আমি দোষীক চিনাক্ত কৰিছোঁ। এজন দোষী কৰায়ত্ব হৈছে, আন 3জন দোষীক আমি চেণ্টাৰ ইনচাৰ্জ সহ আৰু দোষী শিক্ষক 2জনক আমি খুব সোনকালে গ্ৰেপ্তাৰ কৰাৰ পথত আছোঁ
মই নাম বা ঠিকনা এই কাৰণেই জনাব খোজা নাই যাতে আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াত বাধা নহয় আৰু যিসকলে এই কাম কৰিছিলে তেওঁলোককো মই কৈছো যে কোনো কাৰণতে হাৰি যোৱাৰ ৰাস্তা নাই যিমান সোনকালে পাৰে যেহেতু আমি গম পাইছো তেওঁলোকেও গম পাইছে আমি কাৰ কথা কৈছো তেখেতসকলে যাতে খুব সোনকালে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰি এই ষড়যন্ত্ৰত আৰু যদি কিবা জড়িত আছিল গোটেই কথা যাতে প্ৰকাশ কৰে আৰক্ষীৰ আগত তাৰ বাবে মই তেওঁলোককো কঠোৰভাৱে হকিয়নি আৰু আহ্বান জনাম ধন্যবাদ ধন্যবাদ ইয়াত সেৱা পৰোক্ষ বা প্ৰত্যক্ষভাৱে জড়িত আছে নাই এই বিষয়টো তদন্তৰ আওতালৈ আনিব লাগে এবাৰ জড়িত আছে নাই সেইটো পিছৰ কথা কিন্তু মই ভাবো জড়িত নাই এই কাৰণে যে তদন্তৰ প্ৰক্ৰিয়াই সেৱা জড়িত হোৱাৰ কোনো কথাক ইংগিত প্ৰদান কৰা নাই আৰু সেৱা মানে এজন কন্ট্ৰোলাৰ অনুষ্ঠান এটাক ফটক কৰি নজনাকৈ ডিজেনাৰেট কৰি দিয়া আন্দোলন কৰা পিকেটিং কৰা এই প্ৰৱণতাটোৰ মই কেতিয়াও সমৰ্থন নকৰো উই হেভ পিন পইণ্টেড দ্য একিউজ কোনজন মানুহ এতিয়া আমি চিনি পাওঁ তেওঁ যদি কয় যে মোক কোনোবাই আৰু ওপৰত সহায় কৰিছে সেই ব্যক্তিজনৰ বিৰুদ্ধে শাস্তি লোৱা হ'ব সেৱা এটা অনুষ্ঠান সেৱাৰ বিৰুদ্ধে ব্যৱস্থা লোৱাটো কোনো কথা নাই কোনোবা এজন ব্যক্তি ক'ৰবাত জড়িত হ'ব পাৰে সেই ব্যক্তিজনক আমি লৈ আহিম কিন্তু আমাৰ প্ৰাৰম্ভিক তদন্তই গুৱাহাটীলৈকে জড়িত হোৱাৰ কোনো সংকেত দিয়া নাই এটা নিৰ্দিষ্ট স্থানত নিৰ্দিষ্ট ঘটনা হৈছিল 4খন জিলালৈকে ই বিয়পিছিলে আৰু আমি তাক মোৰ ধাৰণা আমি তাক চিনাক্তকৰণ কৰিব পাৰিছো আৰু একজেক্ট লোকেটো কৰিব পাৰিছো হয়তো অহাকালি বা আজি গধূলি ইয়াৰ বিষয়ে আৰক্ষী ডিজিপি আপোনালোকক জনাব আৰু তদন্তৰ প্ৰক্ৰিয়াত যদি কাৰোবাৰ নাম আৰু আহে ডেফিনেটলি আমি তদন্ত কৰিম সেইটো কিন্তু 48 ঘণ্টাৰ ভিতৰতে আমি এই গোটেই কেছটো আমি ক্ৰেক কৰিবলৈ সক্ষম হৈছো আমি গম পাম যে আগত কিবা এনেকুৱা চলি আছিল নেকি গোটেই ঘটনাখিনি আমি গম পাম আৰু মই ভাবো যে অকণমান আৰক্ষীক 48 ঘণ্টা সময় দিয়াৰ আগতে ই দোষী হয়েই অমুকে দোষী অমুকৰ পদত্যাগ ইমান দূৰলৈকে যাতে আগুৱাই নাযায় সেইকাৰণে দুদিন মই নীৰৱ হৈ আছিলো যাতে ঘটনাটোৰ আমি গভীৰতালৈ যাব পাৰো এৰেষ্ট হোৱাৰ পিছত সকলোৱে মানুহজন দেখাই পাব দেখা পালে তেওঁ কাবাৰ লগত জড়িত আছে নেকি হিও তদন্তত ওলাব ধন্যবাদ মাননীয় মুখ্যমন্ত্ৰীৰ পৰা জানিব বিচাৰিম কথাটো ওলাইছে যে আমি বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিল হৈছিল আৰু বাতৰি ওলাইছে যে অংক হৈছিল যদি অকণমান বেছি অংক নাই হোৱা বুলি আৰু সেৱাৰ সংস্কাৰৰ পৰামৰ্শ বুলি চৰকাৰৰ ওচৰত জমা আছে সেৱাৰ সংস্কাৰ পৰামৰ্শ গ্ৰহণ কৰিব নেকি অধ্যক্ষ মহোদয় সেৱাৰ সংস্কাৰৰ নহয় এইটো মানুহৰ স্বভাৱৰ সংস্কাৰ লাগিব যদি এজন প্ৰিন্সিপালৰ ওচৰত প্ৰশ্ন থোৱা হয় আৰু প্ৰিন্সিপালজনে যদি মুকলি কৰি দিয়ে তাত সেৱাৰ সংস্কাৰে কি সলনি কৰি মই আমি যিটো কেছ পাইছো যে অসম মোক কালি বিত্তমন্ত্ৰী ডাঙৰীয়াই মোক কালি বাজেটখন দিছে মই যদি প্ৰেছত দি দিওঁ তাত সংস্কাৰ কি হ'ব মানুহৰ জীৱনৰ সংস্কাৰ লাগিব সেইকাৰণে কৰবাত কঠোৰ হোৱাৰ কথা ক'লে যে আমি বেলেগ লাইনত লৈ যাওঁ এইটো নহয় কালি যদি বিত্তমন্ত্ৰী ডাঙৰীয়ানে নিজে গৈ বাজেটখন কাবাক এৰি দিয়ে কাৰণ কোনে কি কৰিব কালি যদি প্ৰিন্সিপাল সেক্ৰেটাৰীয়ে নিজে বাজেটখন খুলি দিয়ে তাততো সংস্কাৰৰ প্ৰয়োজন নাই মানুহৰ জীৱনৰ সংস্কাৰৰ প্ৰয়োজন আছে এতিয়ালৈকে আমি যিটো ঘটনা গম পাইছো 3জন শিক্ষক এজন চেণ্টাৰ ইনচাৰ্জ তেওঁলোকৰ হাততো কুৱেশ্যন দিবই লাগিব সেৱাই যিমানে সংস্কাৰ নকৰক কিয় পৰীক্ষাৰ আগমুহূৰ্তত কুৱেশ্যন পেপাৰখনটো গৈ হেডমাষ্টাৰৰ হাতত দিবই লাগিব এতিয়া এনেকুৱা হ'ব পাৰে যে হেডমাষ্টাৰজনক দুদিন আগৰ পৰা জেলত থৈ দিব লাগিব তেওঁ যাতে ক'তো ইডাল নকৰে এইটো হৈছে মানুহৰ জীৱনৰ সংস্কাৰ লাগিব আজি এই ঘটনাবিলাক হয় আমি লগে লগে ব্যৱস্থা হাতত ল'ম এৰেষ্ট কৰিম দৃষ্টান্তমূলক শাস্তি দিম যাতে ভৱিষ্যতে নহয় কিন্তু মানুহৰ চৰিত্ৰ সংস্কাৰ কৰা কাৰ কোনে পাৰিব কোনে নোৱাৰিব বেলেগ কথা আৰু মই এইটো কথাও ডিনাই নকৰো যে এজন মানুহে যে অকল সায়েন্সৰ পেপাৰখনে লিক কৰিছে তেনেকুৱাটো হ'ব নোৱাৰে তেওঁ যদি লিক কৰি আছিল লাষ্টৰ দিনা সায়েন্সৰ পেপাৰ আছিল যে এই বছৰ আৰু কালেকশ্যন নহ'ব
লাষ্টৰ দিনা তেওঁ বেছি মুকলি কৰি দিলে। এখন প্ৰশ্নৰ কাকত 200 টকাৰ পৰা 6000 টকালৈকে বিক্ৰী হৈছে। গতিকে আজি আমি ইয়াত থিয় হৈ ক'ব নোৱাৰো যে তেওঁ আগত ক্লিক কৰিছিল নে নাই। এতিয়া তেওঁ যেতিয়া কাষ্টডিয়েল ইণ্টাৰোগেশ্যনত আমি গম পাম যে তেওঁৰ এইটো হেবিট আছিল, তেওঁৰ লগত আৰু কিমান ডাঙৰ চক্ৰ জড়িত আছিল। কিন্তু আজিৰ দিনত it is a satisfying যে within 48 hours আমি একজেক্ট কিংপিন জনক আমি জুম কৰিছো, কিংপিন জনক আমি একদম লৈ আহিব পাৰিছো, ইলেক্ট্ৰনিক এভিডেন্স পাইছো, গুগল জিপেৰ এভিডেন্স পাইছো, যিমানখিনি এভিডেন্স লাগে আমি গোটেইখিনি যোৱাকালি ৰাতিয়ে আমি পাইছিলো, কিন্তু বিত্তমন্ত্ৰী ডাঙৰীয়াই বাজেট দিবৰ কাৰণে মই প্ৰথমতে কোৱা নাছিলো। গোটেইখিনি আমি প্ৰক্ৰিয়া সম্পন্ন কৰিলো। ওপৰত যদি আৰু কোনোবা জড়িত আছে, তলত কোনোবা জড়িত আছে, আমি গোটেই নেটৱৰ্ক পাম। কিন্তু সেৱাৰ সংস্কাৰ যিমানেই নহওক কিয় প্ৰধান শিক্ষকৰ ভূমিকাটো আমি কেনেকে নোহোৱা কৰিম। গতিকে বিষয়বস্তুটোৰ পৰা সেৱাক দূৰত ৰখাটো ভাল। সেৱাৰ সংস্কাৰৰ কথাটো নাই। এটা নহয় এটা সময়ত গৈ হেডমাষ্টাৰক কুৱেশ্যন পেপাৰখন এটা প্ৰধান শিক্ষকজনক সংস্কাৰ কৰিব লাগিব যে বাবা এনেকুৱা কৰিলে যি কৰিব লাগে চৰকাৰে কৰিব। এটা দুটা দৃষ্টান্তমূলক শাস্তি ল'লে মই ভাবো পৰিৱেশটো বাকীখিনিও আমি ষ্টাডি কৰি এতিয়া প্ৰায় 600-700 টকাহে আমি ধাৰ মাৰিব লাগিব। চব ফলছ বিলাক আমি ওলাই দিম। চিষ্টেমটো এনেকুৱা নহয়, মই কৈ দিছো আপোনালোকে তদন্তৰ বিষয়ে মোক বেছিকৈ সোধাৰ এতিয়া সময় নহয়। কথাটো হয় থানাৰ ইয়াত কোনো ৰোল নাথাকে। এটা মাত্ৰ থানাই বস্তুটো ৰাখে, এটা আলমাৰি হেডমাষ্টাৰজনে আহি খোলে, লৈ যায়, লৈ যায়। বাকচটোৰ ভিতৰত গোটেই কেইখন কুৱেশ্যন পেপাৰ থাকে। তেওঁ যদি পিছদিনা হ'বলগীয়া কুৱেশ্যন পেপাৰখনো আগদিনা লৈ যায়, থানাই তেওঁক দায়িত্ব নলয়। থানাই খালি চেফ কাষ্টডি ইয়াৰ পৰা যাতে কোনেও লৈ যাব নোৱাৰে। কনফিডেন্সিয়েল চাবিডাল অকল হেডমাষ্টাৰৰ লগত থাকে বা চেম্বাৰ ইনচাৰ্জৰ লগত। তেওঁ খোলে, তেওঁ বন্ধ কৰে। আমি দেওবাৰে লৈ যাব পাৰিব, শনিবাৰে লৈ যাব পাৰিব। পৰীক্ষাৰ 1 ঘণ্টাৰ আগত নহয়, পুৰা 30 দিনৰ কুৱেশ্যন পেপাৰ একেলগে গৈ থাকে। গতিকে যিকোনো এদিনতে তেওঁ প্ৰশ্নখন পিক আপ যোনদিনা মেট্ৰিক আৰম্ভ হয় তাৰ 2 দিন আগত থানাত গৈ কুৱেশ্যন পেপাৰখিনি জমা হয়। চাবিটো থাকে হেডমাষ্টাৰজনৰ লগত। গতিকে তেওঁ অংকৰ পেপাৰখন খুলিবগৈ অসমীয়াৰ পেপাৰখনো খুলিব পাৰে। তেওঁক কোনেও নাচায়। আৰু প্ৰত্যেক দিনা সেৱাই প্ৰশ্ন নপঠায়। 900খন গাঁৱত প্ৰত্যেক দিনাই 900টা চেণ্টাৰত প্ৰত্যেক দিনাই প্ৰশ্ন নপঠায়। এবাৰতে য'ত প্ৰিণ্টিং কৰে তাৰ পৰা ডাইৰেক্টলি আহে, মাজত ক'তো নাথাকে। আকৌ মই এই কথাটোক অসমীয়াতেতো বুজাই আছো যে বিধানসভাত থাকে এটা ৰুম অধ্যক্ষ মহোদয়ে দি দিয়ে। থানাৰ ডিউটিটো হ'ল খালি ৰুমটো দিয়া, তালা খোলা আৰু নোখোলাটো হ'ল চেণ্টাৰ ইনচাৰ্জজনৰ কথা। এতিয়া যদি চেণ্টাৰ ইনচাৰ্জজনে ইণ্টাৰোগেশ্যনত কয় যে মোৰ লগত থানাও জড়িত আছে, থানাও এৰেষ্ট হ'ব। কিন্তু আজি মই কেনেকে ক'ম? যেতিয়ালৈকে চেণ্টাৰ ইনচাৰ্জজনক এৰেষ্ট কৰা নহয় সেই মুহূৰ্তলৈকে মই কেনেকে ক'ব পাৰো যে তাতে লগত আৰু কোন আছে? গতিকে অলপ দেৰিটো অপেক্ষা কৰিব লাগিব। আৰু বিধানসভাখন আমি কোৰ্টলৈকে কনভাৰ্ট কৰিব নালাগে। সাফিচিয়েণ্ট ইনফৰমেশ্যন হেজ বিন শ্বেয়াৰ্ড। ধন্যবাদ। এই বিষয়ত আলোচনা হ'ব তেতিয়া বাকী কথাখিনি নালাগে, এতিয়া নালাগে। এইটো ডিছকাশ্যন নহয়, মোক নালাগে ডিছকাশ্যন নহয়, ল'লে দিগদাৰ। অনাৰেবল মেম্বাৰ, গতিকে যিমানখিনি ইনফৰমেশ্যন আমাক দিব লাগে মই ইনফৰমেশ্যনে দিছো। কিন্তু মোক যদি সুধি থাকে, মইতো পুলিচক ইমান সুধিব পৰা নাই। ময়ো যিটো হোৱাটছআপ পাইছো সেইটোহে গাই দিছো। ডিছকাশ্যন নহয়, গতিকে আমি আৰু এই বিষয়ত পিছত আলোচনা কৰিম। এতিয়া আমাৰ সকলো সদস্য মানে মই জনাব বিচাৰিছো, আমাৰ বাজেট আৰু G20ৰ ব্ৰিফিং আছিলে 3টা বজাত, কিন্তু যিহেতু সোনকালে শেষ হ'ল, যিমান সোনকালে লাঞ্চটো কৰি যাব ইমান সোনকালে বাজেট ব্ৰিফিংটো মানে হ'ব মানে JNB বিল্ডিঙত। আৰু ইয়াৰ পিছত আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা মিলেট আহাৰ লাঞ্চটো দিয়া হৈছে। গতিকে সকলো সন্মানীয় সদস্য, বিষয়া আৰু
আমাৰ সাংবাদিকসকলকো মই অনুৰোধ কৰিছোঁ আহাৰ গ্ৰহণ কৰিবৰ কাৰণে BSc মিটিং এতিয়া লগে লগে হ'ব এতিয়া দ্য হাউচ এডজৰ্ন till 9 AM on 17 March